নমস্কাৰ ই অফিচৰ আজি মই আপোনালোকক এই ট্ৰেইনিং ভিডিঅ'টোত দেখুৱাব গৈ আছোঁ কেনেদৰে আমি ইলেক্ট্ৰনিক ফাইল এটা ক্ৰিয়েট কৰি সেই ইলেক্ট্ৰনিক ফাইলটোত আমি কেনেদৰে আমাৰ অফিচৰ কাম কাজখিনি চলাব পাৰোঁ, আমাৰ ডিজিটেল ছিগনেচাৰ আমি কেনেকৈ তাত দিব পাৰোঁ আৰু ফাইলবোৰ ৰিচিভ কৰি কেনেদৰে আমি তাৰ নেক্সট ষ্টেপবোৰত আমি যাব পাৰোঁ। এই গোটেই বিষয়খিনি মই থুলমূলকৈ আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ইয়াত মই যিখিনি কথা শিকাম আপোনালোকক সেইখিনি আয়ত্ব কৰিবলৈ চেষ্টা কৰিব। প্ৰথমতে আপোনালোকে কেইটামান ৱৰ্ড আপোনালোকে মনত ৰাখি ল'ব লাগিব ই অফিচত সোমোৱাৰ আগতে। সেইকেইটা ৱৰ্ড হ'ল এনেকৈ স্ক্ৰীণত আপোনালোকে দেখাৰ দৰে ECR, ওপৰত চাওক ECR মানে ইলেক্ট্ৰনিক ৰিচিপ্ট নম্বৰ, ECF মানে হ'ল ইলেক্ট্ৰনিক ফাইল নম্বৰ, ECI মানে হ'ল ইলেক্ট্ৰনিক ইছ্যু নম্বৰ, DFA হ'ল আমি যেতিয়া ড্ৰাফ্ট ক্ৰিয়েট কৰোঁ ড্ৰাফ্টখনত এটা নম্বৰ জেনেৰেট হয় সেই নম্বৰটোত আমি DFA নম্বৰ বুলি কওঁ। হাইপাৰলিংকৰ অৰ্থটো এইটোৱে হ'ল আগতে আমি টেগ কৰিছিলোঁ ফাইল আৰু এতিয়া ই অফিচত আমি এই টেগ কৰা বস্তুটোকে আমি এতিয়া হাইপাৰলিংক কৰা বুলি কওঁ। ইয়াৰ পিছত এটা অপশ্যন আহিব আপোনাৰ হাইলাইট হ'ল আমি কোনোবা এটা বস্তু যেতিয়া ইণ্ডিকেট কৰি তাক চিলেক্ট কৰি পেলাই হাইলাইট কৰি দিয়া থাকে আমি ইয়াত হাইলাইট বুলি বুজাম। ই চাইন যিটো আমাৰ ডিজিটেল ইলেক্ট্ৰনিক চাইন যিটো হ'ব ইয়াত ই চাইন আৰু এটা ডিজিটেল ছিগনেচাৰ, এই দুটা অপশ্যন ইয়াত আমি পাম। এইখিনি বস্তু আমি ফেমিলিয়াৰ হ'ব লাগিব। চ' এইকেইটা ৱৰ্ডে আমাৰ ইন ফিউচাৰ আমি ব্যৱহাৰ কৰিব লাগিব ই অফিচৰ কাম কাজৰ ক্ষেত্ৰত। এতিয়া কথাটো হ'ল প্ৰথমে আপোনালোকে ই অফিচত ইলেক্ট্ৰনিক ফাইল এটা ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত প্ৰথম আপোনালোকৰ কাম হ'ব আপোনালোকৰ নিজৰ কম্পিউটাৰত, ডেস্কটপেই হওক লেপটপেই হওক টেবলেটেই হওক য'তেই আপোনালোকে ই অফিচৰ কাম কৰিব তাত আপোনালোকে এটা ফল্ডাৰ বনাই ল'ব লাগিব ই অফিচৰ ক্ষেত্ৰত। আৰু মনত ৰাখিব কোনো কাৰণতে আপোনালোকে C ড্ৰাইভটো ব্যৱহাৰ নকৰিব। এই C ড্ৰাইভটো কোনো কাৰণতে ব্যৱহাৰ নকৰিব, এইটো ছিষ্টেম ফল্ডাৰ হয়। কিবা কাৰণত যদি মেচিনটো বেয়া হৈ যায় তেনে ক্ষেত্ৰত ফৰ্মেট কৰিব লগা হ'লে আপোনালোকৰ সকলো ডাটা উৰি যাব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে প্ৰিফাৰেবল হ'ব D ড্ৰাইভ, E ড্ৰাইভ যি এক্সট্ৰা ড্ৰাইভ থাকে আপোনালোকৰ তাত আপোনালোকে এটা ফল্ডাৰ বনাই ল'ব। নিউ ফল্ডাৰ বনাবলৈ সকলোৱে জানে, চিম্পল প্ৰচেছ। আপুনি এটা ই অফিচ বুলি এটা ফল্ডাৰ বনাব, নিউ ফল্ডাৰ ক্লিক কৰিব, ই অফিচ বুলি এটা ফল্ডাৰ বনাব। ই অফিচ ফল্ডাৰটোৰ ভিতৰত আপোনালোকে আৰু 4টা সাব ফল্ডাৰ বনাব। এই সাব ফল্ডাৰ কেইটা হ'ল আপোনাৰ এটা হ'ল আপোনাৰ নোটিং, এটা নোটিং ফল্ডাৰ এটা বনাব আপোনালোকে, তাৰ পিছত বনাব আপোনালোকে কৰেছপণ্ডেঞ্চ, এটা বনাব ই ফাইল আৰু এটা ফল্ডাৰ আপোনালোকে বনাব ড্ৰাফ্ট ফল্ডাৰ। এই 4টা ফল্ডাৰ আপোনালোকে আপোনালোকৰ ড্ৰাইভত বনাই ল'ব। মই ৰিপিট কৰি দিছোঁ, আপোনালোকে মাই কম্পিউটাৰ যেতিয়া খুলিব, মাই কম্পিউটাৰ খোলাৰ পিছত C ড্ৰাইভটো আপোনালোকে ব্যৱহাৰ নকৰিব। DE বা আদাৰ যি ড্ৰাইভ থাকে তাৰ ভিতৰত আপোনালোকে এটা ই অফিচ ফল্ডাৰ বুলি এটা ফল্ডাৰ বনাই ল'ব। ই অফিচ ফল্ডাৰটোৰ ভিতৰত এতিয়া চাওক ইয়াত এটা মই ই অফিচ ফল্ডাৰ বনাইছোঁ। এই ই অফিচ ফল্ডাৰৰ ভিতৰত মই কৰেছপণ্ডেঞ্চ, ড্ৰাফ্ট, ই ফাইল আৰু নোটিং বুলি 4টা এক্সট্ৰা ফল্ডাৰ বনাই লৈছোঁ। এতিয়া আপোনালোকৰ কাম হ'ব প্ৰত্যেকটা অফিচতে আমাৰ এনেকুৱাকৈ ফাইল থাকে, মেনুৱেল ফাইল। এই ফাইলবোৰতে ইমান দিনে আমি কাম কৰি আহিছোঁ। এই ফাইলবোৰ এতিয়া আমি ইলেক্ট্ৰনিকলি কনভাৰ্ট কৰিম আৰু যেতিয়া আমি ইলেক্ট্ৰনিক কনভাৰ্ট কৰি দিম এই ফিজিকেল ফাইলবোৰ আমাৰ কাম নোহোৱা হ'ব। চ' ফিজিকেল ফাইলকেইটাক আমি ইলেক্ট্ৰনিক কনভাৰ্ট কৰাৰ আগমুহূৰ্তত এই ফাইলটোৰ ভিতৰত থকা যিখিনি নোটশ্বিট আৰু লেটাৰ্ছ যিখিনি থাকে, সচৰাচৰ আমি সকলোৱে জানো যে এই ফাইলটোৰ ভিতৰত আমাৰ নোটশ্বিটৰ আকাৰত কেইখনমান পেজ থাকে যাক আমি নোটশ্বিট বুলি কওঁ, আৰু আমাৰ তাৰ ভিতৰত কিছুমান লেটাৰ্ছ থাকে বা লেটাৰ অফ কৰেছপণ্ডেঞ্চ। এই বস্তুখিনি আমি প্ৰথম স্কেন কৰি ল'ব লাগিব। তো আমি স্কেন কেনেকৈ কৰিম? চ' আপোনাৰ হাতত স্কেন থাকিব পাৰে, আপোনাৰ অফিচত স্কেনাৰ থাকিব পাৰে, আপোনাৰ তাতে যিকোনো স্কেন ৰিলেটেড ছফ্টৱেৰ থাকিব পাৰে। আপুনি এই গোটেই পাৰ্টিকুলাৰ নোটশ্বিটখিনি আৰু লেটাৰ্ছখিনি আপুনি প্ৰথম স্কেন কৰি ল'ব লাগিব। চ' আপুনি স্কেনাৰেদি প্ৰথম স্কেন কৰিলে নোটশ্বিটৰ ক্ষেত্ৰত নোটশ্বিটখিনি ছেপাৰেটকৈ স্কেন কৰিব আৰু যেতিয়া স্কেন কৰিব এখন এখনকৈ কৰিব, মানে ছেপাৰেটকৈ নকৰিব। এটা কণ্টিনিউৱাছলি আপুনি ধৰক ইয়াত 10খন পেজ আছে, তো 10খন এখনৰ পিছত এখন কণ্টিনিউৱাছলি স্কেন কৰিব। স্কেন কৰি তাক আপুনি PDF হিচাপে ছেভ কৰিব। নোটশ্বিটটো হৈ গ'ল। তাৰ নেক্সটটো আহিব আপোনাৰ লেটাৰ্ছখিনি ছেইম প্ৰচিডিঅ'ৰ। আপুনি লেটাৰ্ছৰ এই ফাইলটোৰ ভিতৰত ধৰি লওক 10খন পেজ আছে, 20খন পেজ আছে, যিয়ে নাথাকক কমপ্লিট পেজটো আপুনি স্কেন কৰি ল'ব। স্কেন কৰাৰ সময়তো ছেইম প্ৰচিডিঅ'ৰ ইয়াতো আপুনি চিৰিয়েলি স্কেন কৰিব। কাটকৈ স্কেন মানে আমাৰ নৰ্মেল ভাষাত যিটো কাট শব্দ ইউজ কৰোঁ আমি, কাটি এখনৰ পিছত এখন কৰোঁ, সেইটো নকৰিব, কণ্টিনিউৱাছ স্কেন কৰিব। আপুনি এই স্কেন প্ৰচেছটো যিকোনো স্কেন ছফ্টৱেৰ আপোনাৰ স্কেনাৰ মেচিন দি আপুনি কৰিব পাৰে। So যেতিয়া আপুনি স্ক্যানিং কৰিব মনত ৰাখিব স্ক্যানিং কৰাৰ সময়ত নিজৰ ৰেজুলেশ্যন যিটো আপোনাৰ ৰেজুলেশ্যন যিটো হয় সেই ৰেজুলেশ্যনটো আপোনালোকে
এটা এডজাষ্ট কৰি ল'ব, হাই ৰেজুলেশ্যন নিদিব, যাতে তাৰ স্কেনিং কৰাৰ পিছত তাৰ যিটো ভলিউম হ'ব, মানে যিটো আপোনাৰ যিমান চাইজ ল'ব সেই চাইজটো যিমান পাৰে আপোনালোকে কম কৰিব চেষ্টা কৰিব, কাৰণ আমাৰ ইয়াত ই অফিচত লিমিটেড চাইজ দিয়া আছে 20 MB। চ' এটা ফাইল আমি 20 MBৰ ওপৰত কৰিব নালাগে। চ' আপোনালোকে যিমান পাৰে ৰেজুলেশ্যনটো মিলাই পেলাই আপোনালোকে নিজে এডজাষ্ট কৰি ল'ব। ছেটিংছত যায়, কম্পিউটাৰ জনাসকলে এইখিনি বস্তু বুজি পায়, তো তেওঁলোকে ছেটিংছত যায় ৰেজুলেশ্যনটো মিলাই ল'ব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, কিবা কাৰণত যদি 20 MBৰ ওপৰত আপোনাৰ ফাইলটো হৈ গৈছে, আপোনালোকে অনলাইন OCR কৰি পেলাই তাক কনভাৰ্ট কৰি ল'ব। চ' কনভাৰ্ট কৰি ল'লে আপোনাৰ ফাইলটো চাইজটো 20 MB লৈ গুচি আহিব। চ' এইখিনি হ'ল স্কেনিঙৰ কাম। আমি ফাইলটো স্কেন কৰিলোঁ, নোটশ্বিটখিনি আৰু লেটাৰছখিনি স্কেন কৰিলোঁ, আমাৰ কম্পিউটাৰৰ হাৰ্ড ডিস্কত আমি তাক ছেভ কৰিলোঁ। এতিয়া আমাৰ কম্পিউটাৰৰ হাৰ্ড ডিস্কত ছেভ কৰাৰ পিছত আমি সেই ফাইলকেইটা ছে ফৰ এক্সাম্পল আমি এতিয়া আমাৰ ইয়াত আছে আমাৰ ই অফিচ ফল্ডাৰ বুলি এটা ফল্ডাৰ খুলিছিলোঁ, যে আমি যিটো ফাইলৰ নোটশ্বিটখিনি আমি স্কেন কৰিছিলোঁ সেই নোটশ্বিটখিনি আমি নতুন বুলি যিটো ফল্ডাৰ আছে তাত লৈ আহিম। এতিয়া কথাটো হ'ল ইয়াত আপোনালোকে ৰিনেম কৰিব, যে ৰিনেম কৰিব মানে কোনটো ফাইলৰ নোটশ্বিট আছিল সেই ফাইলৰ নোটশ্বিটৰ নামটো ইয়াত আপুনি দি দিব। ছাপ'জ ধৰি লওক নোটশ্বিট, মই যিটো ফাইল স্কেন কৰিছিলোঁ তাৰ নোটশ্বিটটো আছিলে, মোৰ ফাইলটোৰ নাম আছিলে ই অফিচ চাৰ্কুলাৰ, নোটশ্বিট ই অফিচ চাৰ্কুলাৰ। নোটশ্বিট ই অফিচ চাৰ্কুলাৰ। তো সেই নোটশ্বিটখিনি মই সেই নটিং বুলি যিটো ফল্ডাৰ আছিল মই তাত লৈ আহিলোঁ। এনেকৈ আপোনাৰ তাতে এনেকুৱাকৈ আপুনি হয়তো বহুতকেইটা ফাইল আপুনি স্কেন কৰিব লগা হ'ব পাৰে। সেই যেতিয়া আপুনি গোটেইকেইটা ফাইল যেতিয়া স্কেন কৰিব, প্ৰত্যেকটাৰে নোটশ্বিটবোৰ আনি পেলাই এই নটিং বুলি ফল্ডাৰটোত আপুনি ছেভ কৰি ল'ব, আৰু প্ৰত্যেকটাতে ছাবজেক্টটো দিব, যাতে পিছত আপোনাৰ বিচাৰি পোৱাত অসুবিধা নহয়। চ' আপুনি নোটশ্বিটখিনি এনেকৈ ছেভ কৰি ল'লে, ইয়াৰ পিছত আপোনাৰ কামটো, ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব, আপুনি যিখিনি লেটাৰ্ছ ছেভ কৰিছিলে, স্কেন কৰিছিলে, সেই লেটাৰ্ছখিনি আনি পেলাই আপুনি কৰেছপণ্ডেঞ্চ যিটো পাৰ্ট আছে তাত লৈ আহিব। তাতো তেনেকৈ আপুনি ৰিনেম কৰি ল'ব, ৰিনেম ছেম প্ৰচিডিঅ'ৰ। ইয়াত লিখিব আপুনি লেটাৰ্ছ, লেটাৰ্ছ দি পেলাই সেই পাৰ্টিকুলাৰ ফাইলটোৰ ছাবজেক্টটো লিখি দিব। এতিয়া মই যিটো ফাইলৰ পৰা মই স্কেন কৰিছিলোঁ সেই ফাইলটোৰ নাম আছিলে ই অফিচ, মোৰ সেই ফাইলটোৰ নাম আছিলে ই অফিচ চাৰ্কুলাৰ। চ' মই ই অফিচ চাৰ্কুলাৰৰ এই ফাইলটোৰ লেটাৰ্ছখিনি মই কৰেছপণ্ডেঞ্চ পাৰ্টত ই অফিচ লেটাৰ্ছ বুলি ই অফিচ চাৰ্কুলাৰ বুলি লিখি লৈছোঁ, আৰু যিখিনি মোৰ নোটশ্বিটৰ পাৰ্ট আছিলে নোটশ্বিটৰ পাৰ্টখিনি মই এই একে ফল্ডাৰটোৰে সেই ফল্ডাৰটোৰ ভিতৰত থকা নতুন পাৰ্টটোত মই নোটশ্বিট ই অফিচ চাৰ্কুলাৰ বুলি লিখি লৈছোঁ। চ' এনেকৈ আপোনালোকে প্ৰত্যেকটা ফাইল আৰু ফাইলৰ ভিতৰত থকা নোটশ্বিটখিনি আৰু লেটাৰ্ছখিনি আপোনালোকে তাতে আপোনালোকৰ কম্পিউটাৰৰ সেই ফল্ডাৰকেইটাৰ ভিতৰত ছেভ কৰি ল'ব। তো ফাৰ্ষ্ট কাম হ'ল আপোনালোকৰ এইখিনি। চ' এই কামখিনি যেতিয়া আপোনাৰ কমপ্লিট হৈ যাব, এইবাৰ আহক আমি এই পাৰ্টিকুলাৰ ফাইলটোক ইলেক্ট্ৰনিকলি কনভাৰ্ট কৰিম। চ' তাক কনভাৰ্ট কৰাৰ কাৰণে আমি কি কৰিম, এতিয়া সেই ষ্টেপটোলৈ আমি গৈ আছোঁ, চাওক আমি কেনেকৈ কৰিম। চ' আমাৰ স্কেন কৰা হ'ল, ফাইল আমি স্কেন কৰি ল'লোঁ, নোটশ্বিট লেটাৰ্ছ স্কেন কৰি পাৰ্টিকুলাৰ ফল্ডাৰকেইটাত আমি ভৰাই ল'লোঁ। এইবাৰ আমাৰ কাম হ'ব এই ইলেক্ট্ৰনিক, এই যিটো ফিজিকেল ফাইল আছিল এইটো আমি ই অফিচত যাই পেলাই ইয়াক ইলেক্ট্ৰনিকলি কনভাৰ্ট কৰিম। চ' কেনেকৈ কৰিম সেইটো চাওক এইবাৰ। তাৰ কাৰণে আমি প্ৰথম যাব লাগিব আমাৰ ই অফিচত। তো ই অফিচ কেনেকৈ খুলিব লাগে বাকী সকলোৱে ইতিমধ্যে গম পাইছে, মই আগৰ ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ। চ' আপোনালোকে গম পাই ই অফিচ আমি কেনেকৈ খুলিব লাগে। VPNত গ'লোঁ, VPNত যাই আমাৰ লগইন ID পাছৱৰ্ড দিলোঁ, আমাৰ OTP আহিব, OTP দিলোঁ। নেক্সট আমাৰ পৰিচয় বুলি এখন স্ক্ৰীন আহিব, তাত আকৌ এগেইন আমি আমাৰ ইউজাৰ ID পাছৱৰ্ড দিলোঁ, আকৌ আমাৰ তাত OTP আহিব। সেই OTPটো ভৰাই দিয়াৰ লগে লগে আমাৰ স্ক্ৰীনলৈ আমাৰ স্ক্ৰীনত ই অফিচটো খোল খাব, আৰু যেতিয়া আমাৰ ই অফিচ খোল খাব আমাৰ সন্মুখত এনেকুৱাকৈ আমি এখন স্ক্ৰীন দেখা পাম। চ' এইটো আমাৰ ই অফিচৰ হোম পেজ। এতিয়া আমাৰ কাম হ'ব কি, ফাৰ্ষ্ট কাম হ'ব আমি এই ই অফিচ হোম পেজৰ ফাইল মেনেজমেণ্ট চিষ্টেম যিটো আছে তাত ক্লিক কৰিম। ফাইল মেনেজমেণ্ট চিষ্টেম ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব। চ' ইয়াত আমাৰ প্ৰথম কাম হ'ব আমি যিখিনি স্কেন কৰিলোঁ, আমাৰ যিখিনি আমি নোটশ্বিট আৰু লেটাৰ্ছখিনি আমি যিখিনি স্কেন কৰিলোঁ তাক প্ৰথম আমি ECR কৰিব লাগিব। প্ৰথমে মই আপোনালোকক এখন লিষ্টত দেখাইছিলোঁ যে ECF বুলি যে কৈছিলোঁ, ECR অৰ্থাৎ আমি প্ৰথম ইলেক্ট্ৰনিক ৰিচিপ্ট নম্বৰ এটা ক্ৰিয়েট কৰি ল'ব লাগিব। চ' ইলেক্ট্ৰনিক ৰিচিপ্ট নম্বৰটো ক্ৰিয়েট কৰিবৰ কাৰণে আমি কি কৰিম, ছেম প্ৰচিডিঅ'ৰ আগতে আপোনালোকৰ এইখিনি আগতে ট্ৰেইনিঙত মই দেখাইছোঁ আপোনালোকে কেনেকৈ ECR নম্বৰ জেনেৰেট কৰিব লাগে। চ' ইয়াতো ছেম প্ৰচিডিঅ'ৰ, আপোনালোকে এই ৰিচিপ্ট ছেকশ্যনটোত যাব, ইয়াত ক্ৰিয়েট নিউ বুলি অপশ্যন পাব, ব্ৰাউজ এণ্ড ডাইৰেক্টছ অপশ্যন পাব। এইবাৰ আপোনালোকে ইলেক্ট্ৰনিক ক্লিক কৰিব। ইয়াৰ শ্বৰ্টকাট ফৰ্মুলা আছে, ওপৰত চাওক ৰিচিপ্ট, তাৰ কাষতো ক্ৰিয়েট বুলি আছে, তাত ক্লিক কৰিব। ইয়াতো ইলেক্ট্ৰনিক বুলি এটা অপশ্যন পাব, ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাতে আগতে আমি যিবোৰ অপশ্যন ইউজ কৰিছিলোঁ ছেম প্ৰক্ৰিয়াই আমি কেনেকৈ ডায়েৰী কৰিব লাগে, ডায়েৰী কৰোঁতে আমাৰ তাত যেনেকৈ আহিছিলে বস্তুটো ছেম স্ক্ৰীনখনে আমাৰ তাত আহিব। লেফ্ট চাইডে আপোনালোকৰ মেটা ডাটা ছেকশ্যনটো, এইটো ইলেক্ট্ৰনিক, আৰু ইফালে ইলেক্ট্ৰনিক পাৰ্টটো আপোনালোকে দেখা পাব। ইয়াত আপোনালোকে
আপোনালোকে এটা কথা মন কৰিব যে আগতে আমি যেনেকে আমাৰ মেনুৱেল চিঠি কিছুমান আহিলে আমি ইলেক্ট্ৰনিকলি জেনেৰেট কৰি লৈছিলোঁ ইচিআৰ নম্বৰ সেম প্ৰচিডিউৰ ইয়াত ইলেক্ট্ৰনিকলি চিঠি এখন আজি আমাৰ তাত বাই হেণ্ড কেতিয়াবা মেনুৱেলি চিঠি আহে সৰি মানে মেনুৱেলি যদি আমাৰ হাতত এখন চিঠি আহে সেই চিঠিখন আমি স্কেন কৰি লওঁ স্কেন কৰি পেলাই তাক কম্পিউটাৰত আপলোড কৰি লওঁ কৰি পেলাই আমি ইচিআৰ জেনেৰেট কৰিছিলোঁ যিটো আগৰ প্ৰচিডিউৰ ইয়াতো সেম প্ৰচিডিউৰ আপোনালোকে ৰিচিপ্টত যাব ৰিচিপ্টত যাই পেলাই ক্ৰিয়েটত যাব ইলেক্ট্ৰনিক ক্ৰিয়েট কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব ইয়াত এবাৰ আপুনি আপলোড কৰিব এই আপলোড অপশ্যনটো দেখিছে আগতে আপোনালোকে আপলোড কৰা বস্তু কামটো কৰি আহিছে এতিয়া এইটো সেম প্ৰক্ৰিয়া ইয়াত আপলোডটো ক্লিক কৰিব এইবাৰ আপোনালোকে যেতিয়া আপলোড ক্লিক কৰিব আপোনাৰ কম্পিউটাৰত ইয়াত যিখন উইণ্ডোজ আহিব মই এতিয়া মোৰ ভিডিঅ'টোত আপোনালোকে পপ আপ স্ক্ৰীনখন দেখা নাই কিন্তু আপোনালোকৰ স্ক্ৰীনত আহি যাব ইয়াত আপোনালোকে যোনটো ফল্ডাৰত আপোনালোকে চেক কৰিছিল এই নটিং ই অফিচ ফল্ডাৰ বুলি যে মই এটা খুলিছিলোঁ তাৰ ভিতৰত যিটো ই অফিচ ফল্ডাৰ আছে তাৰ ভিতৰত আপোনালোকে নটিং বুলি যিটো পাৰ্ট পাব তাত নোটছিটখিনি পাব যোনটো ফাইলৰ নোটছিট আপোনালোকে ইলেক্ট্ৰনিক কনভাৰ্ট কৰিব সেই ফাইলৰ নোটছিটখিনি প্ৰথম লৈ আহক ক্লিক কৰক অপেন কৰিব কৰাৰ লগে লগে সেই পাৰ্টিকুলাৰ নোটছিটখিনি আপোনাৰ স্ক্ৰীনত আপলোড হৈ যাব আপোনাৰ চিষ্টেমত আপলোড হৈ যাব সাপোজ ধৰি লওক এইখিনি নোটছিট সো মোৰ এই নোটছিটখিনি ইয়াত আপলোড হ'ল এই নোটছিটখিনিত এতিয়া মোৰ কাম হ'ব কি এই নোটছিটখিনি মই মেটাডাটা এইটো আমাৰ এটা মেটাডাটা সেকশন বুলি কয় আগতে মই আপোনালোকৰ ট্ৰেইনিঙত কৈছিলোঁ আৰু এই মেটাডাটা সেকশনত ইয়াত আপোনালোকে কৰিব লগা বিশেষ কাম একো নাই মাত্ৰ ইয়াত ডেলিভাৰী মোডটো যিটো আছে এইটো ইলেক্ট্ৰনিক কৰি ল'ব ইয়াত ইলেক্ট্ৰনিক লিখিব ইয়াত তলত আপোনালোকে যিটো মিনিষ্টাৰ ডিপাৰ্টমেণ্ট আছে তাত আদাৰ্ছ লিখিব আদাৰ্ছ ইয়াত আদাৰ্ছ লিখিব ইয়াত এতিয়া আপোনালোকৰ কাম হ'ব কি যোনজন ডিলিং এছিষ্টেণ্টে ফাইলটো ক্ৰিয়েট কৰিছে ইয়াত মনত ৰাখিব অফিচাৰৰ একাউণ্টৰ পৰা ফাইল ক্ৰিয়েট নকৰিব ডিলিং এছিষ্টেণ্ট লেভেলতহে ফাইল ক্ৰিয়েট কৰিব সো যিজন ডিলিং এছিষ্টেণ্টে ফাইলটো ক্ৰিয়েট কৰিব তেখেতৰ নিজৰ নামটো দিব অৰ্থাৎ যোনটো একাউণ্টৰ পৰা কৰিব এতিয়া এইটো মোৰ একাউণ্টৰ পৰা মই ক্ৰিয়েট কৰি আছোঁ মোৰ নামটোহে মই ইয়াত লিখিম মই ইয়াত লিখিম মোৰ নামটো এটা যদি আপুনি আপোনাৰ একাউণ্টে যে ফাইল ক্ৰিয়েট কৰিছে তো ইয়াত আপোনাৰ নাম লিখিব আপোনাৰ ডেজিগনেশ্যন দিব মই ইয়াত মোৰ নিজৰ ডেজিগনেশ্যন দিছোঁ অৰ্গেনাইজেশ্যন দিছোঁ মই কোনটো অফিচত কাম কৰোঁ অৰ্থাৎ মই কোনটো অফিচৰ হৈ ফাইলটো খুলি আছোঁ ইয়াত এটা বস্তু মন কৰিব যে বেলেগ ব্ৰাঞ্চৰ মানুহে বেলেগ ব্ৰাঞ্চৰ ফাইল খুলিব নোৱাৰে যিজন মানুহ য'ত কাম কৰি আছে তেওঁৰ এই পাৰ্টিকুলাৰ ব্ৰাঞ্চটোহে ফাইলটো খুলিব পাৰিব সো তেওঁ এতিয়া তেওঁ নিজৰ ফাইলটো দিব মই এতিয়া আই টি চেল চিফ ইঞ্জিনিয়াৰ অফিচত কাম কৰোঁ মই ইয়াত আই টি চেল CEI লিখিলোঁ বাকি একো ডাটা দিয়াৰ প্ৰয়োজন নাই এড্ৰেছত আপোনাৰ দিব আপোনাৰ অফিচটোৰ এড্ৰেছ মোৰ অফিচটো হ'ল অফিচ অফ দ্য চিফ ইঞ্জিনিয়াৰ মই মোৰ অফিচৰ এড্ৰেছটো ইয়াত দিলোঁ এই গোটেই ডাটাখিনি ভৰোৱাৰ পিছত ওপৰত চাব এড টু এড্ৰেছ বুক বুলি এটা অপশ্যন আছে আগতেও মই এইটো কথা আপোনালোকক কৈছোঁ এই এড টু এড্ৰেছ বুকটো ক্লিক কৰি দিব যেতিয়া কি হ'ব এই ডাটাটো ছেভ হৈ থাকিল বাৰে বাৰে আপুনি লিখি থাকিব নালাগে আপোনাৰ নামটো মাৰাৰ লগে লগে এইখিনি ডাটা নিজে লৈ ল'ব এড টু এড্ৰেছ বুক মাৰিলোঁ তলত চাব ষ্টেট আছে তাত আপুনি আসাম চিলেক্ট কৰিব ইয়াৰ পিছত আপুনি আহক মেইন কেটেগৰী ইয়াত মেইন কেটেগৰী আপুনি ইয়াত বেলেগ একো দিয়াৰ প্ৰয়োজন নাই যিহেতু এইটো নোটছিট হয় ইয়াত আপুনি জাষ্ট চিম্পল জেনেৰেল বুলি লিখি থৈ দিয়ক কিন্তু মনত ৰাখিব এই ছাবজেক্টটো হ'ল মেইন বস্তু সাবজেক্ট যেহেতু আপুনি নোটছিটখিনি আপলোড কৰিছে আৰু সদায় মই এইটো কথা বাৰে বাৰে আগৰ ট্ৰেইনিংবোৰতো কৈছোঁ আৰু এতিয়া মই ভিডিঅ'টো কৈছোঁ সদায় ইলেক্ট্ৰনিক ফাইল জেনেৰেট কৰিলে প্ৰথম নোটছিটখিনি আপলোড কৰিব তাৰপিছতহে লেটাৰ্ছ সেইটো কথা কেতিয়াও নাপাহৰিব এতিয়া আমি প্ৰথম নোটছিট আপলোড কৰিছোঁ মই ইয়াত লিখিম নোটছিট আৰু মোৰ সেই পাৰ্টিকুলাৰ ফাইলটোৰ ছাবজেক্টটো দিম ই অফিচ চাৰ্কুলাৰ ই অফিচ চাৰ্কুলাৰ মই নোটছিটৰ ক্ষেত্ৰত ই অফিচ চাৰ্কুলাৰ মোৰ ফাইল নেম আৰু নোটছিট বুলি লিখিলোঁ দেখিছে এইখিনি বস্তু আপোনালোকে ইয়াৰ পিছত আপোনালোকৰ তাৰপিছত আপোনালোকৰ বেলেগ কৰিব লগা নাই চিম্পলি জেনেৰেট বুলি যিটো অপশ্যন আছে জেনেৰেট বুলি অপশ্যনটো ক্লিক কৰিব কৰাৰ লগে লগে আপুনি স্ক্ৰীনত চাওক এটা নম্বৰ আপোনাৰ জেনেৰেট হৈ আহিব এই নম্বৰটোকে আমি ইচিআৰ নম্বৰ বুলি কওঁ এতিয়া এই নোটছিটখিনি আমি ইচিআৰ নম্বৰ জেনেৰেট কৰিলোঁ আৰু এই ইচিআৰ নম্বৰটো হ'ল এই ওপৰত লিখা আছে চাওক ইচিআৰ নম্বৰটো আৰু এই ইচিআৰ নম্বৰটো এতিয়া চাওক আপোনালোকে এই ফাইলটো হাতত ল'ব যোনটো ফাইলৰ আপুনি নোটছিট আপলোড কৰিছে তাত যিখিনি তাত যিখন নোটছিট আছিলে সেই নোটছিটৰ ওপৰত আপুনি ইচিআৰ নম্বৰটো লিখি ল'ব আপোনাৰ ইচিআৰ নম্বৰটো হ'ল ওপৰত চাওক আপোনালোকে দেখা পাইছে E865379 ইয়াত আপোনালোকে ইচিআৰ 865379 এইটো মোৰ ইচিআৰ নম্বৰ মই ইয়াৰ মোৰ নোটছিটৰ ওপৰৰ পেজটোত মই লিখিলোঁ নোটছিটৰ ওপৰৰ পেজটোত ঠিক আছে এই নোটছিটখিনি তাৰমানে মোৰ ইচিআৰ নম্বৰ জেনেৰেট কৰা হৈ গ'ল এইখিনি হ'ল মোৰ নোটছিট আপলোড কৰিলোঁ এইবাৰ আমাৰ নেক্সট কাম হ'ল আমি এইবাৰ আপলোড কৰিম লেটাৰ্ছখিনি
কোনো কাম আধৰুৱাকৈ নকৰিব এটা ফাইল যেতিয়া ক্ৰিয়েট কৰিব নোটচিট লেটাৰ্ছ ক্ৰিয়েট কৰি তাক ফাইলটোৰ ভিতৰত সোমাই পেলাইহে সেই ফাইলটোৰ কাম চেছ কৰিব বোলে এতিয়া মই নোটচিটখিনি আপলোড কৰিলোঁ নেক্সট এবাৰ মই বেলেগ এটা ফাইলৰ নোটচিট আপলোড কৰোঁ সেইটো কেতিয়াও নকৰিব এটা ফাইল চিৰিয়েলি কৰি আহিব কমপ্লিট চ' প্ৰথম নোটচিটখিনি হৈ গ'ল মোৰ এইবাৰ মই আকৌ লেটাৰ্ছখিনি কৰিম ছেম প্ৰচিডিঅ'ৰ আপুনি আকৌ ক্ৰিয়েটেডত যাওক ৰিচিপ্টৰ ক্ৰিয়েটেডত যাওক ইলেক্ট্ৰনিক শব্দটো ক্লিক কৰিব আপোনাৰ তাত আকৌ এগেইন ছেম এখন স্ক্ৰীন আহিব মেটাডাটা চেলৰ সেই স্ক্ৰীনখন আহিব এইবাৰ ইয়াত আপুনি আপলোড কৰক লেটাৰ্ছখিনি আমি ক'ত লেটাৰ্ছখিনি বিচাৰি পাম আমি কৰেছপণ্ডেঞ্চ পাৰ্টত লেটাৰ্ছখিনি ছেভ কৰি থৈছিলোঁ তাৰ পৰা এইবাৰ লেটাৰ্ছখিনি আনক লেটাৰ্ছ ই অফিচ চাৰ্কুলাৰ ফাইলটো মই ক্লিক কৰিলোঁ মোৰ লেটাৰ্ছখিনি আকৌ স্ক্ৰীনত আহি গ'ল ছেম প্ৰক্ৰিয়া সি ইয়াত আপলোড হৈ গ'ল ইফালে মই ইয়াত লিখিম ইলেক্ট্ৰনিক তাৰপিছত আহিব আপোনাৰ মোৰ নামটো ইয়াত আহিব মই যিহেতু মোৰ একাউণ্টৰ পৰা কৰি আছোঁ মোৰ ডেজিগনেশ্যন ল'ব ইয়াত অটোমেটিকলি আপোনাৰ ডাটাটো নিজে লৈ লয় চ' মই আপোনালোকক ডেমো হিচাপে দেখাই আছোঁ কাৰণে এইটোত লোৱা নাই কিন্তু অটোমেটিক আপোনাৰ ডাটাটো লৈ ল'ব এনিৱে তথাপিও আপোনাৰ নিজৰ ডেজিগনেশ্যনটো দি দিব অৰ্গেনাইজেশ্যন মই যোনটো অফিচত আপুনি কাম কৰে সেই অফিচৰ ছেম আগৰ দৰে যিটো আছিলে এড্ৰেছ দিব নিজৰ অফিচৰ এড্ৰেছটো দিব নিজৰ অফিচৰ পুৰা এড্ৰেছটো দি দিব ষ্টেটত আপোনাৰ নিজৰ ৰাজ্যখনৰ নামটো দিব মেইন কেটেগৰী ইয়াতো ছেম জেনেৰেল এইবাৰ আপোনাৰ কিন্তু আকৌ এইবাৰ চাব আপুনি ছাবজেক্ট এই যে ছাবজেক্ট মেটাৰটো আছে আগৰটোত আমি লিখিছিলোঁ নোটচিট প্লাছ ছাবজেক্ট ফাইলটো ছাবজেক্ট এইবাৰৰ ছাবজেক্টটোত দিম আমি লেটাৰ্ছ প্লাছ সেই ফাইলৰ নামটো কি আছিল ই অফিচ চাৰ্কুলাৰ ই অফিচ চাৰ্কুলাৰ চ' এইখিনি আমাৰ কাম চিম্পলি এবাৰ আমি জেনেৰেট কৰিম মনত ৰাখিব নোটচিটৰ ক্ষেত্ৰত ছাবজেক্টত লিখিব নোটচিট ফাইল নেম লেটাৰ্ছৰ ক্ষেত্ৰত লেটাৰ্ছ ফাইল নেম চিম্পল সেইখিনি কাম জেনেৰেট কৰক ইয়াত এটা জেনেৰেট বুলি অপশ্যন আছে আকৌ ছেম ক্লিক কৰিব এইবাৰ নোটচিটখিনিৰ ক্ষেত্ৰত আমাৰ ইচিআৰ নম্বৰ জেনেৰেট হৈ যাব আৰু ছেম প্ৰক্ৰিয়া আমি এই ফাইলটোৰ ভিতৰত যিখিনি আমাৰ যিখিনি লেটাৰ্ছ আছিল সেই লেটাৰ্ছৰ একদম ওপৰত থকা যিটো পেজ সেই ওপৰত থকা পেজটোত আমি এই ইচিআৰ নম্বৰটো জেনেৰেট কৰি ল'ম এইবাৰ আমাৰ ইচিআৰ নম্বৰ আহিলে আপোনালোকে ওপৰত চাওক E865391 এইটো আমাৰ ইচিআৰ নম্বৰ 865391 এই ইচিআৰ নম্বৰটো কিন্তু লেটাৰ্ছৰ ক্ষেত্ৰত চ' এনেকৈ আমি ফাইলখিনি প্ৰথম ইলেক্ট্ৰনিকলি কনভাৰ্ট কৰাৰ আগমুহূৰ্তত ইচিআৰ জেনেৰেট কৰি ল'লোঁ ফাইলৰ ভিতৰত থকা ডকুমেণ্টছখিনি চ' এতিয়া আমি এই বস্তুখিনি ফাইলত কনভাৰ্ট কৰিম অৰ্থাৎ ফাইলৰ ভিতৰত আমি সোমাই দিম চ' কেনেকৈ সোমাম এতিয়া সেইটো প্ৰক্ৰিয়া চাওক এইবাৰ আপুনি যাওক আপোনাৰ ৰিচিপ্টত আকৌ ৰিচিপ্টত যাওক ৰিচিপ্টত ক্লিক কৰি এবাৰ ৰিচিপ্টৰ ক্ৰিয়েটেডত যাওক আপুনি ৰিচিপ্টৰ ক্ৰিয়েটেড বুলি এটা অপশ্যন পাব চাওক ৰিচিপ্টৰ ক্ৰিয়েটেডত যেতিয়া আপুনি ক্লিক কৰিব কৰাৰ লগে লগে আপুনি যি দুটা ইচিআৰ নম্বৰ জেনেৰেট কৰিলে নোটচিট আৰু লেটাৰ্ছ আপোনাৰ সন্মুখত ধুনীয়াকৈ ওলাই আহিব আৰু সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে এটা ফাইল কমপ্লিট নকৰাকৈ আন এটা ফাইলত হাত নিদিব নহ'লে কি হ'ব আপোনাৰ ইয়াত বহুত জমা হৈ যাব নোটচিট লেটাৰ্ছ আপোনাৰ সময় লাগিব বিচাৰি থাকোঁতে এই ছাবজেক্টটো চাই কৰিব লাগিব এতিয়া যিহেতু এটা ফাইল মই কৰিছোঁ সেই এটা ফাইল ইয়াত স্পষ্টভাৱে ওলাই আছে মোৰ কাম মাত্ৰ চিম্পুল কাম কি প্ৰথম মই সদায় নোটচিটখিনি আপলোড কৰিম সেইটো সদায় মনত ৰাখিব প্ৰথম ফাইলটোত মই নোটচিট আপলোড কৰিম মই এতিয়া কথা মই ফাইলত যে আপলোড কৰিবলৈ আপোনালোকক কৈ আছোঁ মইতো ফাইলটো ক্ৰিয়েট কৰাই নাই প্ৰথম মই এতিয়া ফাইলটো ক্ৰিয়েট কৰিব লাগিব এই কামখিনিত এই বস্তুখিনি যোৱাৰ আগতে এতিয়া আপোনাৰ প্ৰথম কাম হ'ব আপুনি ফাইলত যাওক ফাইলৰ ক্ৰিয়েটেড বুলি এটা অপশ্যন আছে চাওক ছেম যেনেকৈ আমি ৰিচিপ্টৰ ক্ৰিয়েটেডত গৈছিলোঁ ফাইলৰ ক্ৰিয়েটেড অপশ্যনটোত আমি ক্লিক কৰিম আগতে আমি ফিজিকেল ফাইল সবেই ক্ৰিয়েট কৰিছোঁ সবেই জানে কেনেকৈ কৰিব লাগে এবাৰ আমি ইলেক্ট্ৰনিক ফাইল ক্ৰিয়েট কৰিছোঁ চ' এবাৰ এইটো ইলেক্ট্ৰনিক ফাইল চ' এইটো মই এতিয়া যেতিয়া ক্ৰিয়েট কৰিম এই ফাইলটোত মোৰ ইয়াতে ফাইল নম্বৰটো মই যোনটো অফিচত কাম কৰিম তাৰ নামটো অট'মেটিক আহিব খালি ইয়াত মনত ৰাখিব এইবাৰ আমি ইলেক্ট্ৰনিক কৰিম আগতে আমি ফিজিকেল কৰিছিলোঁ এবাৰ কোনো ফিজিকেল ফাইল আৰু আমি ক্ৰিয়েট নকৰোঁ আমি ইলেক্ট্ৰনিক ফাইল ক্ৰিয়েট কৰিম ইলেক্ট্ৰনিক ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াতে এনেকুৱা ধৰণৰ আপোনাৰ কালাৰৰ ফাইল কভাৰটো আহিব ইয়াত আপোনালোকৰ নিজৰ বেছিক হেডটো দিব মই চিফ ইঞ্জিনিয়াৰ অফিচটো মোৰ ইয়াত CEI আহিব আপুনি যদি ষ্টেট ইৰিগেশ্যন হয়তো SID আহিব যদি ছেক্ৰেটেৰিয়েট হয়তো IGN আহিব চ' মই চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা ক্ৰিয়েট কৰি আছোঁ তো CEI ইয়াত আহিল
নেক্সট অপশ্যনটো হ'ল মোৰ প্ৰাইমেৰী হেড মই কোনটো ব্ৰাঞ্চৰ ফাইলটো ক্ৰিয়েট কৰি আছোঁ বা মই কোনটো ব্ৰাঞ্চৰ ষ্টাফ হয় ইয়াত অট'মেটিকলি আপুনি আপোনাৰ ব্ৰাঞ্চটো বিচাৰি পাব চ' মই যোনটো ব্ৰাঞ্চৰ ষ্টাফ মই সেইটো তাত ক্লিক কৰি দিম সে ফৰ এক্সাম্পল মই মোৰ ব্ৰাঞ্চটো দিলোঁ ইয়াৰ পিছত ইণ্টাৰনেল এক্সটাৰ্নেল বা এনেকুৱা কিবা ছাবজেক্ট আহিব পাৰে ছেকেণ্ডেৰী হেডত ইয়াত আপোনালোকৰ পাৰ্টিকুলাৰ হেডটোত আপোনালোকে নিজে বিচাৰি পাব যদি বিচাৰেও নাপায় ছেকেণ্ডেৰী হেডটো মেণ্ডেটৰী নহয় বেছিক হেড আৰু প্ৰাইমেৰী হেডটো আপোনালোকে দিব লাগিব মই বেছিক হেড দিলোঁ মোৰ চিফ ইঞ্জিনিয়াৰ অফিচ CI বেছিক হেডৰ প্ৰাইমেৰী হেডত মই মোৰ পাৰ্টিকুলাৰ ব্ৰাঞ্চ বা পাৰ্টিকুলাৰ ছেকশ্যনটো মই ইয়াত দিলোঁ আপোনালোকৰ ক্ষেত্ৰত ইষ্টাব্লিছ টেকনিকেল এনেকুৱা কিবা কিবি অপশ্যন আহিব পাৰে যি আহে আপোনালোকে ইয়াত দি দিব তাৰপিছত ডেছক্ৰিপশ্যনত মনত ৰাখিব আপুনি আপোনাৰ এই পাৰ্টিকুলাৰ যিটো ফাইলৰ একাউণ্ট আপুনি খুলিব সেই ফাইলৰ নামটো আপুনি ইয়াত দিব লাগিব এতিয়া কথাটো হ'ল যেতিয়া ফাইল নামটো ইয়াত দিব ইয়াত আপুনি এটা বস্তু মন কৰিব যিটো ফাইল আপুনি খুলিব সেই ফাইলটো দিয়াৰ সময়ত আপোনাৰ তাতে যদি ফাইলটো পাৰ্টিকুলাৰ ফাইলটো যদি পুৰণা ফাইল হয় যে পুৰণা আগতে মেনুৱেল নম্বৰ আপুনি ইউজ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি ছাবজেক্টটোৰ লগত সেই পুৰণা ফাইলটো লিখিব লাগিব যিটো আমি মেনুৱেল ফিজিকেল ফাইল খোলোতে যিটো কৰিছিলোঁ সেম প্ৰক্ৰিয়া আপুনি ইয়াত ফাইল নম্বৰটো আপুনি প্ৰথম ছাবজেক্টটো দিব এতিয়া যদি মেনুৱেল ফাইল নম্বৰ পুৰণা দিয়া আছে সো সেই মেনুৱেল ফাইলটো আপুনি ইয়াত নম্বৰটো ইয়াত লিখি দিব ইয়াত মেনুৱেল ফাইল নম্বৰটো আছে এইটো সাপোজ ধৰি লওক ইয়াত এইটো ফাইল নম্বৰ মেনুৱেল ফাইল নম্বৰ এইটো আছিলে সো এই পাৰ্টিকুলাৰ ফাইল নম্বৰটো মই ইয়াত পৰা কপি কৰিম আগতে আপোনালোকক দেখুৱাইছোঁ মই ট্ৰেইনিঙত কেনেকৈ কৰিব লাগে ফিজিকেল ফাইল সেম প্ৰক্ৰিয়া প্ৰিভিয়াছ ৰেফাৰেন্সত মই এইটো পেষ্ট কৰিম মেইন কেটেগৰী মোৰ যে ফাইলটো যি ৰিলেটেড হয় এইটো মোৰ এটা ই-অফিচ ৰিলেটেড তো মই ই-অফিচ লিখিম যদি মোৰ যিটো ছাবজেক্ট ইয়াত যদি মই ছাবজেক্টটো ড্ৰপ ডাউনত বিচাৰি পাওঁ তো দিম যদি ড্ৰপ ডাউনত বিচাৰি নাপাওঁ মই জেনেৰেল বুলি এটা অপশ্যন এটা আছে সেইটো মই ক্লিক কৰি দিম এইখিনিয়ে কাম মোৰ এইখিনি কৰাৰ পিছত মই কণ্টিনিউ এনিৱে বুলি অপশ্যনটো ক্লিক কৰিম চাওক এই গোটেই ডাটাখিনি আপোনালোকে ক্লিয়াৰলি এবাৰ চেক কৰি ল'ব যে গোটেই ডাটাখিনি অ'কে হৈ আছে নে নাই যদি অ'কে হৈ আছে তেতিয়াহ'লে আপুনি কণ্টিনিউ এনিৱে ক্লিক কৰক যদি দেখিছে কিবা ভুল আছে আকৌ এবাৰ আপুনি চেক কৰি পেলাই ডাটাটো কালেকশ্যন কৰি লওক কৰি কণ্টিনিউ এনিৱে ক্লিক কৰি দিব যেতিয়া আমি কণ্টিনিউ এনিৱে শব্দটো ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এই কণ্টিনিউ এনিৱে শব্দটো আমি ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত এটা ইচিএফ নম্বৰ এটা জেনেৰেট হ'ব আমি সেই ইচিএফ নম্বৰটো নোট ডাউন কৰিব লাগিব এতিয়া সাপোজ মই কণ্টিনিউ এনিৱে মাৰিলোঁ কণ্টিনিউ এনিৱে মাৰাৰ লগে লগে মোৰ ইয়াতে যিটো ফাইল মই ক্ৰিয়েট কৰিলোঁ ইয়াত এটা ইচিএফ নম্বৰ জেনেৰেট হ'ব সেই ইচিএফ নম্বৰটো সাপোজ ধৰি লওক মোৰ জেনেৰেট হ'ল 210819 বুলি মোৰ এটা ইচিএফ নম্বৰ জেনেৰেট হ'ব আগতে যেনেকৈ আমি ফিজিকেল ফাইল ক্ৰিয়েট কৰোঁতে জেনেৰেট হৈছে সেম বস্তু আৰু তাৰ লগত এটা ফাইল নম্বৰ আহে সেইটো আপোনালোকে আগতে পাইছে চ' সেইটো বস্তু আপোনালোকে ফাইল কেনেকৈ ইচিএফ নম্বৰ কেনেকৈ আহে আপোনালোকে সেইটো বস্তু গম পায় চ' ফাইল নম্বৰটো আহিল ইচিএফ নম্বৰটো আহিল আৰু তলত এটা ফাইলৰ নাম এটা আহিব সেই নামটো আপোনালোকে নোট ডাউন কৰি ল'ব যিটো বস্তু আপোনালোকৰ তাত শ্ব' কৰিব সেই বস্তুটো আপোনালোকে ইতিমধ্যে ফিজিকেল ফাইল ক্ৰিয়েট কৰোঁতে এই বস্তুটো আপোনালোকে গম পাইছে চ' আপোনালোকৰ তাতে এটা ফাইল নম্বৰ আৰু ইচিএফ নম্বৰটো এনেকৈ ওপৰৰ এনেকুৱা এটা কোণত এই ফাইলটোৰ ওপৰৰ কোণত আপোনালোকৰ আহি যাব চ' আপোনালোকে ফাইলটো যেতিয়া ক্ৰিয়েট কৰি ল'ব তাত সেই ইচিএফ নম্বৰটো আৰু ফাইলৰ যিটো নম্বৰ সেই নম্বৰটো আপোনালোকে নোট ডাউন কৰি পেলাই যিটো আপোনালোকৰ ফিজিকেল ফাইল আছিলে সেই ফিজিকেল ফাইলটোৰ ওপৰত আপোনালোকে ইচিএফ নম্বৰটো লিখি ল'ব এই বস্তুটো মই আপোনালোকৰ এইকাৰণে পুনৰবাৰ ৰিপিট কৰি কৈছোঁ আগতে আপোনালোকে ফিজিকেল ফাইল যেতিয়া ক্ৰিয়েট কৰিছিল তেতিয়া বস্তুটো আপোনালোকে জানে গতিকে ইয়াক আকৌ ৰিপিট এবাৰ কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ তথাপিও কৈছোঁ নম্বৰ ইচিএফ নম্বৰটো আপোনালোকে ফাইলটোৰ ওপৰত এবাৰ লিখি ল'ব ফাইল আপোনাৰ ফাইল নম্বৰটো জেনেৰেট কৰা হৈ গ'ল মোৰ ফাইল নম্বৰটো মোৰ যিটো ফাইল নম্বৰ আছিলে সেই ফাইল নম্বৰটো হ'ল কি 210819 ইচিএফ নম্বৰ চ' এতিয়া মোৰ কাম হ'ল কি এতিয়া মই মোৰ ৰিচিভ ছেকশ্যনত যাম ই-অফিচৰ ৰিচিভ ছেকশ্যনত যাম ৰিচিভ ছেকশ্যনত যাই পেলাই মোৰ ক্ৰিয়েটেড বুলি যিটো অপশ্যন আছে তাত মই ক্লিক কৰিম ক্ৰিয়েটেড ক্লিক কৰাৰ লগে লগে মোৰ ইয়াত আমি যে অকণমান আগতে এচিয়াৰ জেনেৰেট কৰিছিলোঁ নোট চিট আৰু লেটাৰ্ছৰ সেই দুটা বস্তু ইয়াত স্পষ্টকৈ দেখা পাব চাওক আমাৰ ই-অফিচ চাৰ্কুলাৰ যিটো ফাইল মই মাত্ৰ জেনেৰেট কৰিলোঁ সেই ফাইলটোৰ মোৰ নোট চিটৰ এচিয়াৰ নম্বৰ আছিল এইটো 865379 এইটো মই মোৰ নোট চিটত লিখি থৈছোঁ অলৰেডি জাষ্ট মই তাতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত মোৰ নেক্সট কাম হ'ব ওপৰত চাওক পুটিনা ফাইল বুলি এটা অপশ্যন আছে পুটিনা ফাইলটো মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে মোৰ তাতে মোৰ একাউণ্টত মই যিকেইটা ফাইল খুলিছোঁ সেই ফাইলকেইটা মোৰ তাত শ্ব' কৰিব ইয়াত এতিয়া মই যিটো ফাইল খুলিলোঁ 210819 এইটো 210819 এইটো মই আপোনালোকক দেখাবৰ কাৰণে মই ডেমো হিচাপে বনাই লৈছোঁ ফাইলটো চ' ইয়াত ফাইল ফৰ ট্ৰেইনিং ডেমো বুলি আছে এই ফাইলটোৰ ছাবজেক্টটো চ' মই ইয়াত আনি পেলাই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তলত চাব ৰিমাৰ্কছৰ ঘৰ এটা আছে
ৰিমাৰ্কছৰ তলত চাব এটা এটাচ বুলি অপচন আছে যেতিয়ালৈকে মই ৰিমাৰ্কছৰ ঘৰত একো নিলিখো এটাচ অপচনটো হিডেন হৈ থাকিব সো এই ৰিমাৰ্কছৰ ঘৰত মই লিখিম কনভাৰ্টেড অৰ্থাৎ এই ফাইলটো মই কনভাৰ্ট কৰিছো ইলেক্ট্ৰনিক সো মই জাস্ট কনভাৰ্টেড বুলি লিখিলো আপুনি আপোনাৰ সুইটেবল ৱৰ্ড আপুনি ইউজ কৰিব পাৰে আপোনাক যদি ভাল লাগে কিন্তু মই মোৰ হিচাপত মই কনভাৰ্টেড ৱৰ্ডটো সুইটেবল পাইছো সো ইয়াত মই কনভাৰ্টেড লিখিছো ইয়াত ৰিমাৰ্কছৰ লিখাৰ লগে লগে এই এটাচ ৱৰ্ডটো হাইলাইট হৈ গ'ল জাস্ট মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে চাব ইয়াৰ পৰা এই নোটচিটখিনি ইয়াৰ এই লিষ্টখনৰ পৰা নোৱা হৈ যাব ফাইললৈ অৰ্থাৎ এই নোটচিটখিনি ফাইললৈ গুচি যাব মই এই ফাইলটো এটাচ কৰাৰ লগে লগে আপুনি চাওক মই এটাচ কৰিলো নোটচিটখিনি ইয়াৰ পৰা চাওক নোটচিটখিনি গুচি গ'ল ফাইললৈ এতিয়া এই লিষ্টখনৰ নোটচিটখিনি নাই সেকেন্ড পাৰ্ট হ'ব এবাৰ মই আকৌ এবাৰ ক্লিক কৰিম লেটাৰছখিনি আকৌ ইয়াত পুটিনা ফাইল কৰিম আকৌ মোৰ তাতে সেই ফাইলটো যোনটো ফাইলত মই এই লেটাৰখিনি ভৰাম সেই ফাইলটো ক্লিক কৰি দিম কৰি সেম ইয়াত আকৌ কনভাৰ্টেড বুলি লিখিম এটাচ টু ক্লিক কৰিম মোৰ নোটচিটখিনি তাত গুচি গ'ল এতিয়া মোৰ ইয়াতে এই মোৰ ৰিচিপ্টৰ ক্ৰিয়েটেডত এতিয়া মোৰ কোনো ইচিআৰ নম্বৰ জেনাৰেট হৈ থকা নাই ডেট মিন্স মোৰ এই ফাইলটোৰ ভিতৰত থকা পাৰ্টিকুলাৰ ডকুমেণ্টছখিনি মই কনভাৰ্ট কৰি দিলোঁ ফাইললৈ লৈ গ'ল এতিয়া আৰু আজিৰ পৰা এই ফাইলটো এই ফিজিকেল ফাইলটোৰ মোৰ আৰু কোনো কাম নাই এইটো মই এতিয়া বন্ধ কৰি থ'ব পাৰোঁ সো এইটোৱে হ'ল ফিজিকেল ফাইল এটা ইলেক্ট্ৰনিক কনভাৰ্ট কৰাৰ প্ৰচিডিউৰ আৰু এইটো প্ৰচিডিউৰ একদম ইজি প্ৰচিডিউৰ হয় জাস্ট আপোনালোকে প্ৰথম স্কেন কৰি ল'ব লাগিব স্কেন কৰাৰ পিছত কামখিনি একদমেই সহজ আৰু অতি কম সময়ৰ ভিতৰতে এইটো হৈ যায় সো আমি ফাইলটো কনভাৰ্ট কৰিলোঁ এতিয়া আমাৰ কাম কি হ'ব এতিয়া আমি ফাইলটো কনভাৰ্ট কৰি তাৰ ফাইলটো দেখাত কেনেকুৱা সেইটো আমি জানিব লাগিল সো এতিয়া আমি ফাইলটো কেনেকুৱা সেইটো চাওঁ সো আমি এবাৰ ফাইললৈ যাম ফাইলৰ যদি আমি ইনবক্সটো ক্লিক কৰোঁ আমি ইনবক্সটো ইয়াৰ পৰা ইনবক্স ক্লিক কৰিব পাৰে বা ইয়াৰ ওপৰত থকা ইনবক্সটো ক্লিক কৰিব পাৰে আপোনাৰ ফাইলটো আছিলে এইটো ফাইল চাব মই যিটো ফাইলত এতিয়া আপোনাক কনভাৰ্ট কৰি দেখালো ফাইল ফৰ ট্ৰেইনিং দিছো মই ডেমো হিচাপে মোৰ ফাইল আছিল মই যিটো ফাইল ক্ৰিয়েট কৰিলো এইটো ফাইল এই ফাইলটো মই এটা ওপেন কৰিম ওপেন কৰাৰ লগে লগে মোৰ সন্মুখত এনেকুৱাকৈ স্ক্ৰীন এখন আহিব এতিয়া এই ফাইলটো যেটো ডেমো ফাইল হয় মই বহুত আগতে কাম ট্ৰেইনিংৰ বস্তু ইয়াত পাপস ইয়াত দেখাই আপোনাক অৱগত কৰাইছো সো এইটো আগতে এক্টিভ হৈ থকা ফাইল হয় সো আপোনালোকৰ ক্ষেত্ৰত কি হ'ব এইখন সম্পূৰ্ণ গ্ৰীণ স্ক্ৰীন এখন আহিব আপোনাৰ তাত সম্পূৰ্ণ গ্ৰীণ স্ক্ৰীন এখন আহিব ইয়াত এখন এইটো আমাৰ নোটচিট পাৰ্ট গ্ৰীণ কালাৰটো আমাৰ নোটচিট পাৰ্ট আমি সবেই জানো যে আমাৰ নোটচিটবোৰ গ্ৰীণ কালাৰ হয় সো এই গ্ৰীণ কালাৰ নোটচিট পাৰ্টত এইটো কমপ্লিট গ্ৰীণ কালাৰ হৈ থাকিব আপোনাৰ ৰাইট হেণ্ড সাইডে যিখিনি ডাটা থাকিব ইয়াত আপুনি গম পাই যাব যে আপুনি ডাটা ভৰোৱা ডাটাখিনি কেনেকৈ আহিব চাওক এই নোটচিট ই অফিচ সাৰ্কুলাৰ এইটোৰ ওপৰত দেখিছে তাৰ লেটাৰ্ছ ই অফিচ সাৰ্কুলাৰ এনেকৈ আমাৰ এই সেকশনটো আহি যাব এইটো আমাৰ টিঅচি সেকশন ইয়াত আপোনাৰ এই বস্তুখিনি আহি যাব আমি যে নোটচিট আপলোড কৰিছিলোঁ এই নোটচিটখিনি এইখিনি আমি যদি এই নোটচিটখিনি ক্লিক কৰোঁ আমি আপলোড কৰা নোটচিটখিনি আমি দেখা পাম এইখিনি চাওক নোটচিট মই পুনৰবাৰ কৈছোঁ মোৰ ডেমো ভাৰ্চন হয় মই ডেমো ভাৰ্চনত আপোনালোকক ডেমো ভাৰ্চন কৰি লৈছোঁ মই এইখিনি সো তাত মই দেখাই আছোঁ আপোনালোকক সো এইখিনি আপুনি আপোনাৰ নোটচিট বুলি ধৰি লওক আপোনাৰ নোটচিটখিনি তেনেকৈ আহিব আকৌ আপুনি বেক কৰিব লাগিব বোলে মই টিঅচিখিনি চাব গৈছোঁ ওপৰত চাওক তিনিডাল বাৰ আছে আপোনাৰ এই তিনিডাল বাৰ ক্লিক কৰক টিঅচি বুলি ওপৰত এটা অপশ্যন পাব তাত ক্লিক কৰক আকৌ আপুনি ফাইলটোৰ মেইন পেজটোলৈ গুচি যাব পাৰিব এবাৰ আপুনি চাব বিচাৰিছে লেটাৰ্ছখিনি ক্লিক কৰক লেটাৰ্ছৰ নম্বৰটো ক্লিক কৰক ভিতৰত যিমানখিনি লেটাৰ আছে সেই লেটাৰখিনি আপুনি এতিয়া দেখা পাব সো এইখিনি আমাৰ লেটাৰ আহিলে সো এই লেটাৰখিনি আমি দেখা পালোঁ এতিয়া ইয়াত এটা বস্তু আপোনালোকে মন কৰিব যে আমি যেতিয়া আমাৰ মেনুৱেল ফাইলত কি কৰোঁ আমি চিৰিয়েল নম্বৰ দিওঁ নোটচিটৰ আমাৰ চিৰিয়েল নম্বৰ থাকে লেটাৰ্ছবোৰতো আমাৰ এটা চিৰিয়েল নম্বৰ থাকে আমি মেনুৱেলি লিখোঁ ইয়াত কিন্তু অটো জেনেৰেটেড চিৰিয়েল নম্বৰ আপুনি এই পেজটোৰ ওপৰত দেখা পালে গম পাব যে ইয়াত নোটচিটত এই ফাইলটোৰ ভিতৰত টোটেল 87টা পেজ আছে এতিয়ালৈকে সো লাষ্ট নম্বৰটো এনেকৈ 87 দেখাব কিমানটা পেজ আছে আৰু আপুনি যোনটো পেজ খুলিছে সেই পেজটোৰ নম্বৰটো ইয়াত শ্ব' কৰিব 7 নম্বৰ 8 নম্বৰ 10 নম্বৰ 12 নম্বৰ যি পেজ হওক ইয়াত দেখা পাব কোনটো পেজ খুলিছে সেই পেজ নম্বৰটো ইয়াত দেখা পাব আৰু এইখিনি হ'ল আপোনাৰ লেটাৰ্ছখিনি ইয়াত আহি গ'ল আৰু এই যে চিৰিয়েল নম্বৰটো 87 অৰ্থাৎ নোটচিটৰ প্ৰথম পেজখন 1 নম্বৰ নোটচিটত যদি 10খন পেজ আছে তো নোটচিটত 1ৰ পৰা 10 ল'ব লেটাৰ্ছৰ প্ৰথম পেজখন কিন্তু ইয়াত 11 নম্বৰ ল'ব যদি নোটচিটৰ আমাৰ 10খন পেজ আছে লেটাৰ্ছৰ প্ৰথম পেজখন কিন্তু 11 নম্বৰ ল'ব ইয়াত আৰু লেটাৰ্ছৰ শেষৰ নম্বৰটো ইয়াত শেষত শ্ব' কৰিব এতিয়া ইয়াত মই আৰু এটা বস্তু আপোনালোকক কওঁ ইয়াৰ পিছৰ পৰ্যায়ত কি হয় আমাৰ কেতিয়াবা বেলেগ লেটাৰ এখন আহিলে আপোনাৰ তাত নতুন লেটাৰ
সেইখন আপুনি স্ক্যান কৰি আপোনাৰ ফাইলত টাপ কৰিব লাগে হেনেকুৱা ক্ষেত্ৰত আপুনি সেম স্ক্যান কৰিব মোবাইলত আপলোড কৰিব ৰিসিপ্ট নম্বৰত যাব ৰিসিপ্টত যাব ক্ৰিয়েট ইলেক্ট্ৰনিক ক্ৰিয়েট কৰিব ইচিআৰ নম্বৰ জেনাৰেট কৰিব কৰাৰ লগে লগে আপোনাৰ ফাইলত ইয়াত এনেকৈ আহি যাব অৰ্থাৎ নোটচিটটো তলত থাকিব লেটাৰ্ছ থাকিব তাৰ ওপৰত কম পৰ্যায়ক্ৰমে ফাইলবোৰ আপলোড মানে ইচিআৰ নম্বৰ জেনাৰেট কৰা বস্তু আপোনাৰ ডকুমেণ্টছখিনি ইয়াত আহি থাকিব এনেকৈ সো নতুন কিবা লেটাৰ আহিলেও আপুনি এনেকৈ ইয়াত আপলোড কৰি ইয়াত ইচিআৰ নম্বৰ জেনাৰেট কৰি ফাইলটোত লৈ আহিব পাৰে অৰ্থাৎ ফাইলত টাপ কৰি ল'ব পাৰে তো এতিয়া আপোনালোকে দেখা পালে যে আমি ফাইলত আমাৰ নোটচিটখিনি আৰু লেটাৰ্ছখিনি আপলোড কৰিলোঁ আমাৰ এই ফাইলটো ৰেডি হৈ গ'ল এটা ইলেক্ট্ৰনিক ফাইল আমি ৰেডি কৰিলোঁ আমাৰ ফাইলটো আমি নোটচিট আৰু লেটাৰ্ছখিনি আমি আপলোড কৰিলোঁ এই ফাইলটোৰ কাম আমাৰ হৈ গ'ল এতিয়া আমাৰ তাতে নেক্সট অপশ্যনটো কি আছে চাওক ফাইল এইখিনি যে আমি আপলোড কৰিলোঁ লেটাৰ্ছ আৰু নোটচিট এইখিনি আমাৰ পুৰণা ফাইল এটা আমি কনভাৰ্ট কৰাৰ কাৰণেহে কৰিলোঁ এই ফাইলটোত নতুন এটা আমি কাম কৰিম ফাইলটো এতিয়াৰ পৰা আমাৰ ইলেক্ট্ৰনিকভাৱে ৰানিং হ'ব এতিয়া আমি মেনুৱেলি সেই ফাইলটো টাচ নকৰোঁ কিবা যদি নতুন লেটাৰো আহে কিবা মেটাৰো আহে আমি এই ফাইলটো টাচ নকৰোঁ আমি এতিয়া কম্পিউটাৰত অফিচত আমি ইলেক্ট্ৰনিক ফাইল সিস্টেমত আমি আমাৰ কামখিনি কৰিম সো আমি এইখিনি কৰিবৰ কাৰণে আমি কি স্টেপত যাব লাগিব এতিয়া সেইখিনি আপোনালোকক জনাবলৈ লৈ আছোঁ সো প্ৰথমতে চাওক আমাৰ হাতত অফিচত এখন আমাৰ তাত কেনেকুৱা পৰ্যায়ত লেটাৰ আহিব পাৰে এক নম্বৰ কথা পিয়নে আনিব পাৰে কুৰিয়াৰ সাৰ্ভিসত আহিব পাৰে বাই হেণ্ড অৰ্থাৎ এটা আহে আমাৰ বাই হেণ্ড দুই নম্বৰ আহিব ইলেক্ট্ৰনিক এতিয়া যিসকলৰ অফিচ একাউণ্ট নাই বেনিফিচিয়াৰী হওক কণ্ট্ৰেক্টৰ হওক বা সাম আদাৰ সোৰ্সেছ হওক অফিচ একাউণ্ট নোহোৱাসকলে আমাৰ হাতত ডেফিনেটলি বাই পোষ্ট বা বাই কুৰিয়াৰ বা বাই ইমেইল আমাৰ তাত লেটাৰ পঠাব কিন্তু জলসিঞ্চন বিভাগৰ প্ৰত্যেকজন কৰ্মচাৰীৰ ক্ষেত্ৰত এতিয়া এইটো মেণ্ডেটৰী হ'ব যে তেওঁলোকে অনলি অফিচতে লেটাৰ পঠাব সো লেটাৰখিনি আগতে আমাৰ ৰিচিভ কৰিছিল যেতিয়া এটা লেটাৰ আহে সেই লেটাৰখিনি আমাৰ ৰিচিভ কৰা গৈছিলে আমাৰ এটা ডাক সেকশন থাকে তাতে ৰিচিভ কৰি পেলাই এটা নম্বৰ দিয়ে মেনুৱেলি তাৰপিছত সাৰৰ ইনিশিয়াল লৈ পেলাই ফাইলত পুট আপ কৰে নৰ্মেল প্ৰচিডিউৰ আছিল আমাৰ এইটো কিন্তু এতিয়াৰ পৰা আমাৰ লেটাৰবোৰ ৰিচিভ কৰিব পাৰ্টিকুলাৰ সেই অফিচটো বা সেই ব্ৰাঞ্চটোৰ যিজন অথৰিটি সাইনিং অথৰিটি হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেতৰ একাউণ্টতহে আমি ৰিচিভ কৰিম সেইখিনি বস্তু আপোনালোকৰ অকণমান মন দি শুনিব সো এতিয়াৰ পৰা আমি প্ৰত্যেকখন লেটাৰ হেড অফ দ্য ডিপাৰ্টমেণ্টে ৰিচিভ কৰিব সো তেখেতে কি কৰিব তেখেতৰ প্ৰথম কাম হ'ল তেখেতে নিজৰ অফিচ একাউণ্টটো যেতিয়া খুলিব তেওঁ নিজৰ অফিচটো যেতিয়া খুলিব তেওঁৰ প্ৰথম সদায় কাম হ'ব এইটো আপোনালোকৰ অফিচৰ ডেস্কবৰ্ড হয় এই ডেস্কবৰ্ডখনৰ অফিচাৰজনৰ কাম দেই আমাৰ এছচি ছাৰ হ'ব পাৰে ইঞ্জিনিয়াৰ ছাৰ হ'ব পাৰে এছডিঅ' ছাৰ সকল হ'ব পাৰে বা আমাৰ চিফ ইঞ্জিনিয়াৰ বা ছেক্ৰেটাৰী লেভেল যোনেই নহওক অফিচাৰ্ছ লেভেলৰ একাউণ্টত তেওঁলোকে সদায় চেক কৰিব প্ৰথম তেওঁলোকে ফাইল মেনেজমেণ্ট চিষ্টেম যাব ফাইল মেনেজমেণ্ট চিষ্টেমটো অন কৰাৰ লগে লগে অফিচাৰসকলৰ দায়িত্ব হ'ব সদায় ৰাতিপুৱাই তেওঁলোকে নিজৰ ৰিচিভ লেটাৰ্ছটো ক্লিক কৰিব ৰিচিভ লেটাৰ্ছ চাওক ফাইল ছেকশ্যনৰ ৰিচিভ লেটাৰ্ছ এইটো ক্লিক কৰাৰ লগে লগে ইয়াতে ইন্ট্ৰা অফিচ বুলি এটা অপশ্যন পাব এইটো ক্লিক কৰিব ইন্ট্ৰা অফিচ ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টত অৰ্থাৎ অফিচাৰজনৰ একাউণ্টত যিমান চিঠি আহিছে অফিচ থ্ৰু তাত শ্ব' কৰিব এতিয়া এই স্ক্ৰীনখন যেতিয়া আপুনি দেখা পাব এই স্ক্ৰীনখন কিন্তু কেৱল অফিচাৰ একাউণ্টতহে দেখা পাব কাৰণ কোনো অফিচৰ পৰাই এতিয়া কোনো লেটাৰ ডিলিং এছিষ্টেণ্টে বাহিৰত পঠাব নোৱাৰিব যদি কিবা লেটাৰ পঠাব লাগে অফিচাৰজনে নিজৰ একাউণ্টৰ থ্ৰু দিয়ে পঠাব লাগিব ইয়াৰ কাৰণ দুটা কাৰণ আছে মই এটা কাৰণকেইটা কৈছোঁ এক নম্বৰ কথা যদি সাপোজ অফিচাৰজনে সাইন কৰি দিলে লেটাৰখন সাইন কৰি পেলাই ডিলিং এছিষ্টেণ্টক ক'লে যে আপুনি ৰেছপাছ কৰক সো নেক্সট যিজন পাৰ্চনে ৰিচিভ কৰিব তেওঁ তাত কিন্তু শ্ব' কৰিব সেই ডিলিং এছিষ্টেণ্টৰ নামটোৱে চেণ্ডাৰৰ নামটো তো তেনে ক্ষেত্ৰত আমাৰ অসুবিধা কি হৈ যায় কেতিয়াবা ডিলিং এছিষ্টেণ্টৰ একাউণ্টৰ পৰা অহা লেটাৰখন ইম্পৰ্টেঞ্চ নাথাকিব পাৰে বুলি কেতিয়াবা ৰাখি দিয়া যায় কিন্তু এজন অফিচাৰ বা এজন চিফ ইঞ্জিনিয়াৰৰ পৰা অহা লেটাৰ এখন এচিজনে ডেফিনেটলি খুলি চাব তেওঁ প্ৰথম প্ৰায়ৰিটি হৈ যাব ছেক্ৰেটাৰীয়ে পঠোৱা লেটাৰ এখন চিফ ইঞ্জিনিয়াৰৰ লগে লগে খুলি চাব সো সেনেকুৱা ক্ষেত্ৰত অফিচাৰজনেহে নিজৰ একাউণ্টৰ পৰা ডেছপাছ কামটো কৰিব অফিচাৰ সো এতিয়া ডেছপাছটো যেতিয়া অফিচাৰজনে কৰিব তেখেতে সদায় ৰাতিপুৱা অফিচৰ ৰিচিভ লেটাৰ্ছৰ তলত থকা ইন্ট্ৰা অফিচ ক্লিক কৰাৰ লগে লগে তেওঁৰ সন্মুখত লেটাৰটো শ্ব' কৰিব কৰাৰ লগে লগে তেওঁৰ ৰাইট হেণ্ড চাইডে তেওঁ দেখা পাব ডায়েৰী আৰু নোট ডায়েৰী ডায়েৰেছ আৰু নোট ডায়েৰেছ ডায়েৰী ষ্টেটাছ যিটো অপশ্যন আছে এই চাওক মই মাউচটো দি দেখাই আছোঁ ইয়াত নোট ডায়েৰেছ আৰু ডায়েৰেছ ডায়েৰেছ মিনছ আপুনি ডায়েৰী কৰিলে অৰ্থাৎ ইচিআৰ নম্বৰ জেনেৰেট কৰিলে আৰু নোট ডায়েৰেছ মিনছ আপুনি ইচিআৰ নম্বৰ জেনেৰেট কৰা নাই সে ফৰ এক্সাম্পল মোৰ একাউণ্টত থকা এইকেইখন লেটাৰৰ মাজৰ পৰা এই লেটাৰখন মই এতিয়া ডায়েৰী কৰিম অৰ্থাৎ মোৰ অফিচাৰ একাউণ্টত এই লেটাৰখন আহিলে
মই দেখিলো যে এই লেটাৰখন মোলৈ পঠাইছে নাহৰকটীয়া দুলীয়াজনৰ সাপোজ সো এই লেটাৰখন মই প্ৰথম ডায়েৰী কৰিম মই ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে মোৰ ইয়াতে এনেকুৱাকে এখন উইন্ডো খুল খাব মোৰ লেফট হ্যান্ড সাইডৰ উইন্ডোখনত সেই পাৰ্টিকুলাৰ লেটাৰখন ওপৰত দেখা পাব আপুনি ৰিসিভ ডকুমেন্টস বুলি তাৰ কাষত যিটো বক্স আছে সেই বক্সটো ক্লিক কৰিব আপুনি দেখা পাব মাজত দুটা এৰো আছে ৰাইট হ্যান্ড ওপৰৰ টপ এৰোডাল ৰাইট হ্যান্ড সাইডে ইন্ডিকেট কৰি থকা এৰোডাল ক্লিক কৰিব লেফটৰ সেই লেটাৰখন আহি আপোনাৰ ৰাইট হ্যান্ড সাইডৰ উইন্ডোটো গুচি আহিব তাত আকৌ আপুনি বক্সটো ক্লিক কৰক ডায়েৰী শব্দটো আছে ইয়াত ডায়েৰী শব্দটো ক্লিক কৰক কিন্তু তাৰ আগত আপুনি এটা বস্তু মন কৰিব এই লেটাৰখন আপুনি এবাৰ খুলি চাব লেটাৰখনৰ সাবজেক্টটো আপুনি গম পাব লাগিব যে এই লেটাৰখন যেতিয়া আপুনি খুলি চাব আপোনাৰ সন্মুখত পাৰ্টিকুলাৰ লেটাৰখন এনেদৰে আপোনাৰ সন্মুখত শো হ'ব যে আপুনি গম পালে এইটো সাবজেক্ট এইটো এনেকুৱা মেটাৰ এই লেটাৰখন মই এতিয়া ৰিসিভ কৰিম ডায়েৰী নম্বৰ এটা ইচিআৰ নম্বৰ জেনাৰেট কৰিম সো আপুনি লেটাৰখন পঢ়ি চালে এইখন লেটাৰ মই আপুনি এতিয়া এই লেটাৰখন ইচিআৰ নম্বৰ জেনাৰেট কৰিব সো এতিয়া আপুনি কি কৰিলে তলত সব ডায়েৰী বুলি এটা অপচন আছে ডায়েৰী ক্লিক কৰিব সেম প্ৰক্ৰিয়া মেটা ডাটা সেকশন সন্মুখত আপোনাৰ ডায়েৰীখন আহি গ'ল ইয়াত আপুনি চাওক ইয়াত অটোমেটিকলি সেই লেটাৰখন আহি যাব আগতে আমি কি কৰিছিলো নোটশিট আৰু লেটাৰ আপলোড কৰাৰ ক্ষেত্ৰত ইয়াত আপলোড বুলি এটা অপচন পাইছিলো এতিয়া ইলেক্ট্ৰনিক ডায়েৰী কৰোঁতে আমাৰ এই আপলোড অপচনটো নাহে অটোমেটিকলি আমি ডায়েৰী শব্দটো ক্লিক কৰাৰ লগে লগে লেটাৰখন আমাৰ সন্মুখত আহি যাব আমাৰ মাত্ৰ কাম হ'ব ইয়াত থকা ডাটাখিনি আমি ইয়াত ভৰাম এই একেটা প্ৰক্ৰিয়াই আপোনালোকক মই ৰিপিট কৰি দিছো এই একেটা প্ৰক্ৰিয়াই যদি মেনুৱেল লেটাৰ হয় কিছুমান লেটাৰ আমাৰ হাৰ্ড কপি আহে হাৰ্ড কপি আহিলে কি হ'ব আমি তাৰ কম্পিউটাৰত প্ৰথম স্ক্যান কৰি লম কম্পিউটাৰত সেভ কৰিম আমি ই অফিস বুলি যে এটা ফোল্ডাৰ বনাইছিলো তাত আমি সেভ কৰিম আমি যে চাৰিটা ফোল্ডাৰ বনাইছিলো প্ৰথম অৱস্থাত ই অফিস ফোল্ডাৰটো প্ৰথম আমি সেভ কৰি লম আমি এবাৰ আকৌ এই ৰিসিপ্টৰ ক্ৰিয়েটৰটা আমি এই ৰিসিপ্টৰ ক্ৰিয়েটৰ যেতিয়া যাম ইয়াত আপোনালোকে আকৌ সেই আপলোড বুলি অপচনটো পাব ক্লিক কৰি দিব সেই লেটাৰখন আকৌ ইয়াত আপোনালোকে আপলোড কৰি লওক ডিফাৰেন্স মাত্ৰ এইটো যে মেনুৱেলি আহা লেটাৰখন আমি যেতিয়া ইয়াত আপলোড কৰিম স্ক্যান কৰাৰ পিছত কম্পিউটাৰ চেভ কৰি আমি যেতিয়া ইয়াত আপলোড কৰিম তেনে ক্ষেত্ৰত আমি ইয়াত লিখিম বাই হ্যান্ড এই ডেলিভাৰী মোড যেটো আমাৰ ডেলিভাৰী মোড আছে আপোনালোকে সব লেটাৰখন আমি স্ক্যান কৰি লম এই ডেলিভাৰী মোড বাই হ্যান্ড কৰিম আৰু যিখন লেটাৰ ৰিসিভ লেটাৰ সৰদে আমি ৰিসিভ কৰিম অৰ্থাৎ ইলেক্ট্ৰনিকলি আমাৰ তাত যিখিনি অলৰেডি আহি গৈছে তেনেকুৱা লেটাৰখিনি আমি ইয়াত ইলেক্ট্ৰনিক শব্দটো ইউজ কৰিম মই ৰিপিট কৰি কৈছো কথাটো যদি মেনুৱেলি হাৰ্ড কপি আমাৰ তাত আহিছে আমি স্ক্যান কৰি কম্পিউটাৰত চেভ কৰি ইয়াত আপলোড কৰিছো তেনে ক্ষেত্ৰত আমি ডেলিভাৰী মোডত বাই হ্যান্ড কৰিম বা বাই কুৰিয়াৰ কৰিম যেনেকৈ আহে সেই মই তাত ইয়াত লিখিম বা বাই ইমেইল কৰিম যেনেকৈ নাম আমি ইয়াত লিখিম আৰু যিবোৰ ৰিসিভ লেটাৰৰ সৰদে ইন্ট্ৰা ই অফিস ৰিসিভ লেটাৰত ই অফিসৰ মাধ্যমেৰে আমাৰ তাত আহিছে সেই লেটাৰৰ ক্ষেত্ৰত আমি ডেলিভাৰী মোডত ইলেক্ট্ৰনিক লিখিম ইয়াত দুটা বস্তু মন কৰিব ডায়েৰী ডেট ই অটোমেটিক ল'ব আপুনি যোন তাৰিখে ডায়েৰী কৰিব সেই লেটাৰখন সেইদিনাখনৰে আপুনি ইয়াত শো ইয়াক আপুনি মডিফাই কৰিব নোৱাৰে ৰিসিভ ডেট হল লেটাৰখন আপুনি কোনদিনাখন ৰিসিভ কৰিছে ৰিসিভ ডেটটো ইয়াত আহিব 30/2022 মই ৰিসিভ কৰিছিলো আৰু মোৰ একাউণ্টত 30/2022 আহিছে আৰু মই ৰিসিভ কৰিছো আজি অৰ্থাৎ 31 তাৰিখে মই ৰিসিভ কৰিছো ইয়াত অটোমেটিক এই ডেটা লৈ লও কোন তাৰিখে আপোনাৰ একাউণ্টত আহিছে আৰু কোন তাৰিখে আপুনি ডায়েৰী কৰিছে সো এইটা অটোমেটিক ল'ব ইয়াত আপুনি ডায়েৰী ডেটটো আপুনি বেক ডেট কৰিব নোৱাৰে ই অটোমেটিক থাকিব ইয়াত আপোনালোকৰ লিখিব লগা বেলেগ কাম একো নাই সেম আদাৰ্ছত যাব লেটাৰ না লাগিব আমি ইয়াত লেটাৰ ৰেফাৰেন্সটো মেন্ডেটৰি নহয় আপুনি দিব পাৰে যদি আপুনি বিচাৰিছে লেটাৰ ৰেফাৰেন্স নম্বৰ এই নম্বৰটো চাওক লেটাৰ ৰেফাৰেন্স নম্বৰটো আমি লেটাৰ ৰেফাৰেন্স নম্বৰ ইউজ কৰিম এইটো নম্বৰ আমি আর ইয়াত এই লেটাৰখনত আমি কিন্তু এতিয়া এই নম্বৰ ইয়াত এই লেটাৰখনত কিন্তু যদি আমি চাও এই লেটাৰখনত কিন্তু তেওঁলোকে পুৰণা ফাইল নম্বৰ ইউজ কৰিছে এতিয়াৰ পৰা আমি ইয়াত কিন্তু পুৰণা ফাইল নম্বৰ ইউজ নকৰো ইয়াত আমাৰ নম্বৰ আহিব নম্বৰটো এই নম্বৰ শব্দটো মাউসটো লৈ আছে চাওক ইয়াত আমি ইচিএফ নম্বৰটো লিখিম অৰ্থাৎ কোনটো ফাইলৰ পৰা আমি কোনটো ইলেক্ট্ৰনিক ফাইলৰ পৰা আমি লেটাৰখন পঠাইছো সেই পঠোৱা অফিসটোৱে তাত ইয়াত কিন্তু এই ইলেক্ট্ৰনিক ফাইলটোহে মেনশন কৰিব পুৰণা ফাইল নম্বৰ আমাৰ ইয়াত কোনো মেনশন নহয় এই কাৰণে মই কৈছো যে তুমি যেটা ফাইল ক্ৰিয়েট কৰি পুটিনে ফাইল কৰিব তাতে ইচিএফ ইচিআৰ আৰু ইচিএফ সেই বস্তুখিনি আমি আগৰ ট্ৰেইনিংটো কৈছো প্ৰত্যেকখন লেটাৰৰ ওপৰত ইচিআৰ আৰু ইচিএফ নম্বৰটো টাইপ কৰি আপোনালোকে লিখি ল'ব যাতে নেক্সট পাৰ্সনৰ বুজা সহজ হয় আৰু আপোনাৰ ৰেকৰ্ডত থাকে অৰ্থাৎ আমি কোনটো ফাইলে হিষ্ট্ৰি ইস্যু কৰিছো সেইটো আমাৰ ওলাই যাব সো আমি এই নম্বৰ যত লিখো ইয়াত এটা ইচিআৰ নম্বৰটো লিখিব দৰকাৰ হ'লে আপুনি ইচিআৰ নম্বৰটো লিখিব যোনটো ইচিআৰৰ এগেইনষ্টত আপুনি কামটো কৰি লেটাৰখন ফৰৱাৰ্ড কৰিছিল সো ইয়াত আপোনালোকে ইলেক্ট্ৰনিক নম্বৰটো লিখিব এই মেনুৱেল নম্বৰ আৰু এতিয়া ব্যৱহাৰ নকৰিব আৰু আজিকালি এইটো লিখি ইচিআৰ হয় ইচিআৰ লিখে অন্য এইবিলাক নলেখে ইচিআৰ
এতিয়া চাওক আপোনালোকে এই যে ওপৰত ইচিআই নম্বৰ আমি অকমান আগতে প্ৰথমতে আপোনালোকক কৈছিল এটা ইচিআই নম্বৰ বুলি এটা নম্বৰ আহে আমাৰ তাত এই ইচিআই নম্বৰটো আপুনি যেতিয়া ডেছপাছ কৰিব যোনটো অফিচে ডেছপাছ কৰিব তেওঁ তাৰ পৰা অটোমেটিক জেনাৰেট হৈ আহে এই নম্বৰটো আপুনি এতিয়া এই লেটাৰ ৰেফাৰেন্স নম্বৰ মেটা ডটাত লিখিব I/44116/2022 এই লেটাৰ নম্বৰটো আপুনি ইয়াত লিখিব এটো হল আপোনাৰ লেটাৰ ৰেফাৰেন্স নম্বৰ অৰ্থাৎ এই নম্বৰটোতে আমাৰ লেটাৰ ৰেফাৰেন্স নম্বৰটো আমি এচিআই নম্বৰটো ইয়াত মেনশন কৰিম এইখিনি আমি লিখিলো ইয়াত আদাৰ্স ইয়াত আপুনি আদাৰ্স লিখিব মিনিষ্ট্ৰি ডিপাৰ্টমেন্ট এণ্ড ইয়াত আপুনি আদাৰ্স লিখিব ইয়াত বেলেগ একো লিখাৰ প্ৰয়োজন নাই কেৱল আদাৰ্স লিখিব এতিয়া কথাটো হ'ল এইবাৰ চাবলৈ ইয়াত মই যে আপোনালোকক ক'লো যে ডেছপাছ অকল অফিচাৰৰ একাউণ্টৰ পৰা হ'ব এই লেটাৰখন এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাহৰকটীয়া দলিয়াজনে আমালৈ পঠাইছিল কিন্তু ইয়াত আহিছে জয়া পেগু তেওঁলোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ নাম দ্যাট মিন্স তেওঁলোকে এই লেটাৰখন জয়া পেগুৰ একাউণ্টে পঠাইছিল এতিয়াৰ পৰা কিন্তু অফিচাৰৰ একাউণ্টৰ পৰা পঠাব কিয় কাৰণে অফিচাৰৰ একাউণ্টৰ পৰা পঠোৱাৰ লগে লগে ইয়াৰ ডাটাখিনি অট'মেটিকলি লৈ ল'ব ইয়াত অফিচাৰজনৰ নামটো অট'মেটিক আহি যাব আপোনালোকে লিখি দিব নালাগে সেকেন্ড থিং অফিচাৰজনৰ লেটাৰখনৰ অফিচাৰজনে পঠা লেটাৰখনৰ যিটো ইম্পৰ্টেন্স জুনিয়ৰ এছিষ্টেণ্ট বা বেলেগ এজনে পঠালে সেই ইম্পৰ্টেন্সটো লেটাৰখনত নাথাকিব পাৰে সো আমি এতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ দুলিয়াজান নাহৰকটীয়া ডিভিজনৰ লিখিম যদি তেওঁৰ নামটো আমি জানো তেওঁৰ নামটো লিখিম যদি আমি তেওঁৰ নামটো নাজানো তেওঁৰ ডেজিগনেশ্যনটো লিখি দিম যদি আমি তেওঁৰ নামটো জানো তেওঁৰ নামটো আমি ইয়াত লিখি দিম সো মই ইয়াত তেওঁৰ ডেজিগনেশ্যনটো লিখিম সেম তেওঁৰ এই ডেজিগনেশ্যনটো আমি ইয়াত চেঞ্জ কৰিব লাগিব এক্সিকিউটিভ ইঞ্জিনিয়াৰ পঠাইছে তো আমি এক্সিকিউটিভ ইঞ্জিনিয়াৰ লিখিম ইয়াত এই মোবাইল নম্বৰ বা মেইল আইডি যদি কিবা পুৰণা নম্বৰ আহি যায় সেইবোৰ আপোনাৰ মেন্ডেটৰি নহয় নিদিলেও কথা নাই এড্ৰেছত লিংক ক'ৰ পৰা আহিছে চিঠিখন এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাহৰকটীয়া দলিয়াজান ডিভিজন এক্সিকিউটিভ নাহৰকটীয়া দলিয়াজান ডিভিজন সো এনেকৈ আমি ডাটাখিনি লিখি ললো অফিচত তেওঁৰ এড্ৰেছত আমি দিলো নাহৰকটীয়া দলিয়াজান ডিভিজন দিলো ইয়াত এবাৰ দিম আমি ষ্টেটত আমি আসাম লিখিম এতিয়া আপুনি চাওক লেটাৰখনৰ সাবজেক্ট লেটাৰখনৰ সাবজেক্টটো কি আছে ৰিলিজ অফ জিআইএছ ইন ৰেসপেক্ট অফ যিখিনি মেটাৰ আছে এই গোটেই মেটাৰখিনি কিন্তু আপুনি এতিয়া সাবজেক্টৰ ঘৰত লিখিব লাগিব সাবজেক্টটো কিন্তু আপুনি ক্লিয়াৰলি লিখিব লাগিব যি লিখা আছে তেখেতে সাবজেক্টৰ যিটো ইয়াত সাবজেক্ট মেনশন আছে তাৰমানে আমি গোটেই সাবজেক্টটো ইয়াত লিখিলো মেইন কেটেগৰী চাব যদি ৰিলেটেড আপুনি এইটো এটা জিআইএছ ৰিলেটেড মেটাৰ যদি আমি ইয়াত জিআইএছ শব্দটো পাও ইয়াত জিআইএছ লিখিম যদি নাই পোৱা জিআইএছ মেটাৰটো ইয়াত আমি ইয়াত সিম্পলি সো আমি ইয়াত জিআইএছ বুলি কোনো অপচন পোৱা নাই সো ইয়াত আমি জাস্ট একো যদি বিচাৰি নাপাওঁ আমি জেনাৰেল লিখি দিম মেইন কেটেগৰী জেনাৰেল ইয়াত বেলেগ লিখিব লগা নাই যদি এই লেটাৰখনৰ লগত এনক্লোজাৰ আছে সো আমি এনক্লোজাৰ কেইখন পেজ আছে এই পেজটো ইয়াত লিখি দিম সো এই লেটাৰখনত আমাৰ তিনিখন ওপৰত আপুনি দেখাই হ'ব যদি ভালকৈ চাই টোটেল যেতিয়া আমি আপলোড কৰিম লেটাৰখন ওপৰত আহিয়ে যায় চাওক এই ওপৰৰ হলটো চাওক টোটেল 19খন পেজ আছে ইয়াত 1 of the 19 1 to 19 সো ইয়াত আমি লিখি দিলে ইয়াত 19খন পেজ আছে এনক্লোজাৰ 18 এখন ফৰৱাৰ্ড দিম বাকিখিনি এনক্লোজাৰ ইয়াত টোটেল 18খন এনক্লোজাৰ আছে আমাৰ ঠিক আছে আমি ইয়াত এনক্লোজাৰ বস্তুটো লিখিলো এইখিনি হল আমাৰ মেটাডাটা সেকশন আগতে যেটো আপোনালোক নোটছিট আৰু লেটাৰ সকেটটো পাইছে এই মেটাডাটা আমি ফিল আপ কৰিলো এবাৰ আমি এটা জেনাৰেট কৰিম সেম প্ৰক্ৰিয়া জেনাৰেট কৰাৰ লগে লগে ইয়াৰ এটা ইচিআৰ নম্বৰ এবাৰ ক্ৰিয়েট হ'ব এই লেটাৰখন চাও এইটো এটা ইচিআৰ নম্বৰ এই নম্বৰটো আমি এতিয়া নোট ডাউন কৰিম (86550) এটো হল ইচিআর নম্বৰ এই মাত্ৰ আমি ৰিসিভ কৰা লেটাৰখন এটো ইচিআর নম্বৰ হল এতিয়া আমি যে গম পাইছো যে এই লেটাৰখন পাৰ্টিকুলাৰ এই ফাইলটো যাব কিন্তু ফাইলটো অফিচাৰজনে ক্ৰিয়েট ফাইলটো কাম নকৰে অফিচাৰজনে মাত্ৰ ইচিআর নম্বৰটো জেনাৰেট কৰিব জেনাৰেট কৰি তেওঁ মাত্ৰ এক সেন্ড বুলি এটা অপচন আছে তেওঁ সেন্ডটো ক্লিক কৰিব সেন্ড ক্লিক কৰাৰ পিছত তেওঁৰ একাউণ্টত তেওঁ এবাৰ লিখিব জালৈ পঠাব তেওঁ জালৈ এই লেটাৰখন পঠাব তেওঁৰ একাউণ্টলৈ তেওঁ এই লেটাৰখন সেন্ড কৰিব সাপোজ ধৰি লওক আপোনাৰ অফিচাৰজনৰ তেওঁ হেড এছিষ্টেণ্ট আছে হেড এছিষ্টেণ্টৰ নামটো অমুক তো তেওঁ সেই হেড এছিষ্টেণ্টৰ নামটো ইয়াত লিখিব সো মই মোৰ
নেক্সট স্টেপ যিটো মই তেওঁলোকে লিখিলো মই সো মোৰ ইয়াত আপুনি এইটো বস্তু চাই ল'ব যে ইয়াত আপুনি কেৱল আপোনাৰ ব্ৰাঞ্চৰ মানুহখিনি নাম বিচাৰি পাব বেলেগ মানুহৰ নাম বিচাৰি নাপায় সো মোৰ যিজন মই আইটি সেলৰ কাম কৰিছো মোৰ আইটি সেলৰ যিজন এসিস্ট্যান্ট তেখেতৰ নামটো মই ইয়াত পাইছো সুভাষ দাস মই তেওঁৰ সুভাষ দাস নামটো ক্লিক কৰিম সিম্পল ক্লিক কৰি মই ইয়াত সেন্ড বুলি যিটো অপচন পাম সেন্ড অপচনটো ক্লিক কৰি দিম সেন্ড অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে মোৰ একাউণ্টত মানে মোৰ অফিচাৰ একাউণ্টত থকা লেটাৰখন মই ডায়েৰী কৰি দিলো ডায়েৰী কৰি মই মোৰ হেড এসিস্ট্যান্ট বা মোৰ এসিস্ট্যান্ট জনলৈ মই পঠাই দিলো এতিয়া বাকি কামখিনি তেখেতে মই ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে এই সেন্ড অপচনত মই ক্লিক কৰি দিয়াৰ লগে লগে লেটাৰখন তেওঁৰ একাউণ্টলৈ গুচি যাব সো এইখিনি হ'ল লেটাৰ এখন ৰিসিভ কৰাৰ অফিচাৰজনৰ কাম ৰিসিভ লেটাৰ সো এইখিনিলৈকে আপোনালোকে ক্লিয়াৰ হ'ল এতিয়া আমি যাম সেই হেড এসিস্ট্যান্টৰ একাউণ্টত তেওঁ কি কৰিব এতিয়া আমি খুলিলো আমাৰ অফিচাৰজনৰ একাউণ্ট মানে আমাৰ ডিলিং এসিস্ট্যান্টৰ একাউণ্ট সো অফিচাৰজনে লেটাৰখন ডায়েৰী কৰি ডিলিং এসিস্ট্যান্টৰ একাউণ্টলৈ পঠাই দিলে সো ডিলিং এসিস্ট্যান্টজনে কি কৰিব ডিলিং এসিস্ট্যান্টজনে তেখেতৰ একাউণ্টৰ ৰিসিপ্টৰ ইনবক্সত যাব ৰিসিপ্টৰ ইনবক্স ৰিসিপ্টৰ ইনবক্সত যাব এই মনত ৰাখিব ৰিসিপ্টৰ ইনবক্স যোনজনে লেটাৰখন ডিলিং এসিস্ট্যান্টজনৰ যে আমি একাউণ্টত যাম ডিলিং এসিস্ট্যান্টজনৰ একাউণ্টত ডিলিং এসিস্ট্যান্টে ৰিসিপ্টৰ ইনবক্সত যেতিয়া ক্লিক কৰিব তেওঁ তাতে অটোমেটিকলি দেখাই পাব লেটাৰখন তেওঁৰ একাউণ্টত আহিছে ঠিক আছে তেওঁ এতিয়া কি কৰিব সেই লেটাৰখন প্ৰথম খুলি চাব যে লেটাৰখন কি হৈ যাব চাব লাগিব ভিতৰৰ লেটাৰটো যেতিয়া লেটাৰখন খুলিব অলৰেডি তেওঁৰ অফিচাৰজনে ডায়েৰী কৰি দিছে গোটেই লেটাৰ তেওঁ ডায়েৰী গোটেই ডাটাখিনি ভৰাই দিছে তেওঁ এবাৰ এই একাউণ্ট লেটাৰখন তেওঁ এবাৰ খুলি চাব যে লেটাৰখন কি মেটাৰৰ হয় এটা হেড এসিস্ট্যান্টজনে এতিয়া বা ডিলিং এসিস্ট্যান্টজনে এতিয়া খুলিব খোলাৰ লগে লগে তেওঁ একাউণ্টত প্ৰথম চিঠিখন দেখা পালে আৰু অফিচাৰ মানে যোনে ৰিসিভ কৰিছে যোনে ৰিসিভ নম্বৰ জেনেৰেট কৰিছে তেওঁ গোটেই ডাটাখিনি ভৰাই দিছে তেওঁ জাস্ট লেটাৰখন পঢ়ি চালে তেওঁ লগে লগে গম পালে যে এই লেটাৰখন কোনটো ফাইলত পুট আপ কৰিব লাগে বা মেটাৰটো কি তেওঁ কাম হ'ব এবাৰ সিম্পল লেটাৰখন কৰিব পুট ইন এ ফাইল বুলি এটা অপচন পাব চাওক পুট ইন এ ফাইল পুট ইন এ ফাইল ক্লিক কৰিব তেওঁৰ সন্মুখত সেই পাৰ্টিকুলাৰ ফাইলটো তাত থাকিব যিটো ফাইলত তেওঁ ফাইলটো লেটাৰখন পুট আপ কৰিব যদি তেওঁ দেখিছে যে তেওঁৰ একাউণ্টত ফাইলটো নাই তেওঁ খোলাৰ লগে লগে তেওঁৰ একাউণ্টত ফাইলটো খোলাই হ'ব তেওঁ যদি দেখিছে যে তেওঁৰ একাউণ্টত ফাইলটো নাই তেতিয়া তেওঁ সেই এডভান্স চাৰ্জত যাব ফাইলৰ এডভান্স চাৰ্জ মই আকৌ এবাৰ ক্লিক কৰি দিছোঁ ফাইলৰ এডভান্স চাৰ্জত যাব ফাইলৰ এডভান্স চাৰ্জত যায় সেই পাৰ্টিকুলাৰ ফাইল নম্বৰটো ক্লিক কৰিব ফাইল নম্বৰটো ক্লিক কৰি যিটো আমাৰ ইচিএফ নম্বৰ থাকিব ফাইলৰ ক্লিক কৰি যেতিয়া সাৰ্চ অপচনটো ক্লিক কৰিব সেই পাৰ্টিকুলাৰ ফাইলটো তেওঁৰ একাউণ্টত যদি থাকে যাৰ একাউণ্টত আছে তাত শো কৰিব ইয়াত মেটাৰটো হ'ল এটো যেটো ইলেক্ট্ৰনিক ফাইল যদি সেই পাৰ্টিকুলাৰ ফাইলটো বেলেগ এজনৰ একাউণ্টত আছে হেড এসিস্ট্যান্টজন বা ডিলিং এসিস্ট্যান্টজনৰ একাউণ্টত নাই যোনে ফাইলটো পুট আপ কৰিব ওলাইছে তেখেতে লগে লগে পাৰ্টিকুলাৰ সেই পাৰ্সনজনক ক'ব যে এই ফাইলটো আপোনাৰ তাত আছে মোৰ একাউণ্টলৈ পঠাই দিয়ক সিম্পল ফেক্ট আমি যেতিয়া এটা ফাইলত বৰাবৰ জনে কাম এটা পুট আপ কৰিব লৈছে তেনে ক্ষেত্ৰত দেখিলে ফাইলটো তেওঁৰ টেবুলত নাই তেওঁ পিয়নজনক কয় এই এটো তেখেতৰ টেবুলত আছে ফাইলটো লৈ আনা ইয়াত এবাৰ তেওঁ সেই পাৰ্টিকুলাৰ মানুহজনক ক'ব যে আপোনাৰ একাউণ্টত ফাইল এটা আছে আপুনি মোৰ একাউণ্টলৈ পঠাই দিয়ক মই লেটাৰ এখন পুট আপ কৰিব আছে সেই পাৰ্টিকুলাৰ মানুহজনে এবাৰ তেওঁ নিজৰ একাউণ্টটো খুলি সেই লেটাৰখন হেড এসিস্ট্যান্টৰ একাউণ্টলৈ বা ডিলিং এসিস্ট্যান্টৰ একাউণ্টলৈ সেন্ড কৰি দিব ফাইলটো সেন্ড কৰি দিব তো আহাৰ ফাইল সেন্ড কৰাৰ লগে লগে ডিলিং এসিস্ট্যান্টৰ একাউণ্টত ফাইলটো আহি গ'ল কিছুমান ক্ষেত্ৰত যদি ডিলিং এসিস্ট্যান্টজনে ফাইলটো ওপেন কৰাই নাই সেই যাৰ তাত ফাইলটো আছে তেওঁ যদি ওপেন কৰা নাই কোনো কাম কৰা নাই জাষ্ট একাউণ্টত শো হৈ আছে ইয়াত পুল আপ কৰিলেও ফাইলটো পুল আপ কৰি লৈ আহিব পাৰিব কিন্তু পুল আপ কৰাৰ লগে ৰিমাৰ্কছ এটা বিচাৰিব ৰিমাৰ্কছত আপোনালোকে দিলে হ'ল একশন নিলে বা কিবা এটা আপুনি ৰিমাৰ্কছ দি দিব কিন্তু যদি সেই পাৰ্টিকুলাৰ স্টাফ বা অফিচাৰজনে ফাইলটো খুলি লৈছে অলৰেডি কিবা কাম কৰিছে বা ফাইলটো খুলি চাইছে বা ৰিচিভ কৰি লৈছে তেনে ক্ষেত্ৰত তেওঁ কিন্তু ফাইলটো পুল আপ কৰি আনিব নোৱাৰে তেওঁ সেন্ড কৰিব লাগিব অফিচাৰজনে এই পাৰ্টিকুলাৰ স্টাফজনে ফাইলটো সেন্ড কৰি দিব লাগিব ডিলিং এসিস্ট্যান্ট জনে কামটো কৰি দিব এতিয়া সো ফাইলটো আপোনালোকৰ নিজৰ একাউণ্টত নাই যদি বেলেগৰ তাত যদি আছে তেওঁ ইনফৰ্ম কৰক আপোনাৰ একাউণ্টত পঠাই দিব দিয়ক আৰু নহলে প্ৰথম আপুনি পুল আপ কৰিবলৈ ট্ৰাই কৰক যদি পুল আপ হৈ গৈছে তো ঠিকে আছে পুল আপ কৰি আপুনি নিজৰ একাউণ্টত লৈ আহিব পাৰিব আৰু যদি তেওঁ একাউণ্ট পুল আপ কৰিব নোৱাৰে এনেকৈ আপোনাৰ মেছেজ আহিব এৰৰ ডেট মিন্স আপুনি পুল আপ কৰিব নোৱাৰে তেতিয়া আপুনি ফাইলটো তেওঁ কৈ পেলাই আপোনাৰ একাউণ্টত পঠাই দিব লাগিব এতিয়া কথা হ'ল ফাইলটো আপোনাৰ একাউণ্টত আহিল তেওঁ ফাইলটো পঠাই দিলে আপুনি সেই ৰিসিপ্টত যাওক
আপোনাৰ ৰিচিপ্টৰ ইনবক্সত যাওক ৰিচিপ্টৰ ইনবক্সত যোৱাৰ পিছত আপুনি যে মই যিখন লেটাৰ মই শ্বেয়াৰ কৰিলোঁ সেই লেটাৰখন আছিলে মোৰ এখন থাকিব মোৰ ৰিচিপ্টৰ ইনবক্সত মই এটা ক্লিক কৰিম মই ফাইলটো লৈ আহিলোঁ বেলেগত আছিলে মোৰ তাত আহি গ'ল চিম্পল এটা লেটাৰখন মই ক্লিক কৰিম পুট ইন এ ফাইল অপশ্যনটো ক্লিক কৰিম পুট ইন এ ফাইল অপশ্যনটো ক্লিক কৰাৰ পিছত মোৰ তাত সেই পাৰ্টিকুলাৰ ফাইলটো মোক দেখাই দিব মোৰ ফাইল আছিলে এইটো 210.819 এই ফাইলটো মোৰ এই লেটাৰখন মই পুট আপ কৰিব লাগে মই সিম্পলি ইয়াত লিখিম ইয়াত ভৰালো ভৰোৱাৰ পিছত আগতে যেনেকৈ মই আপোনালোকক আগৰ পাৰ্টটোত মই দেখাইছিলোঁ যে আপোনালোকে ইয়াতে ৰিমাৰ্কছৰ ঘৰটোত ক্লিক কৰিব লাগিব ৰিমাৰ্কছৰ ঘৰটোত আপুনি এতিয়া লিখিব লাগিব এইবাৰ কিন্তু আপোনালোকে লিখিব কাৰেকশ্যন ফাইল এটা কনভাৰ্ট কৰোঁতে আমি দিছিলোঁ কনভাৰ্টেড কিন্তু এতিয়া আমি কাম কৰিম একশ্যন কৰিম ফাইলৰ ওপৰত সো এবাৰ আমি যিখন লেটাৰ পুট আপ কৰিম ইয়াতে আমি ইয়াত কাৰেকশ্যন লিখিম এটাচ অপশ্যনটো ক্লিক হৈ গ'ল এক্টিভেট হৈ গ'ল আপুনি এটাচটো ক্লিক কৰক এই লেটাৰখন যাই পেলাই এতিয়া সেই ফাইলটোৰ ভিতৰত সোমাই যাব চাওক লেটাৰখন আপোনাৰ এতিয়া ইনবক্সত নাই ক'ত গুচি গ'ল আপুনি এবাৰ ফাইলত যাওক ফাইলৰ ইনবক্সত যাওক কোনটো ফাইল আছে এইটো ফাইল চাওক 210.819 আপুনি যদি এই ফাইলটো ক্লিক কৰে এতিয়া চাব আপোনাৰ সন্মুখত সেই লেটাৰখন আহিলে এইখন চাওক ওপৰত একদম ওপৰত আহিব চাওক ৰিলিজ অফ ইয়েছ অফ ৰেস্পেক্ট অফ শ্ৰী বিজিত কুমাৰ ভাগৱতী চাওক তেখেতে যিখন লেটাৰ আমালৈ পঠাইছিল আমি ইচিআৰ জেনেৰেট কৰিলোঁ কৰি আমি ফাইলত পুট আপ কৰিলোঁ লেটাৰখন আমাৰ ফাইলত আহিব আমি ইচ্ছালে আকৌ ইয়াত লেটাৰখন চাই ল'ব ক্লিক কৰক নেক্সট সিৰিয়েল নম্বৰ ইয়াত ক্লিক কৰাৰ লগে লগে লেটাৰখন চাই লওক এই লেটাৰখনৰ ভিতৰত টোটেল 19খন পেজ আছিল আমি এটাচমেন্ট দিছিলোঁ 19খন আগৰ যিখন লেটাৰ আছিল আমি আগৰ যেতিয়া আমি জেনেৰেট কৰিছিলোঁ ইচিএফ আমাৰ লেটাৰ আৰু নোটছখিনি তেতিয়া কিন্তু আমি লাষ্ট নম্বৰ 87 পাইছিলোঁ ইয়াত সব অটোমেটিকলি 88 লৈ ল'লোঁ আকৌ ইয়াত টোটেল যিমান পেজ হ'ব সেই টোটেল পেজৰ লাষ্ট নম্বৰটো ল'ব এটা 100 আছে তাৰমানে আলটিমেটলি এই ফাইলটোৰ ভিতৰত 106খন পেজ আছে এতিয়া ইয়াত সিৰিয়েল নম্বৰ 88 ৰ পৰা এই বস্তুটো আৰম্ভ হৈছে 88 সিৰিয়েল নম্বৰ এতিয়া আপোনাৰ কাম কি হ'ব আপুনি এতিয়া আপোনাৰ নেক্সট কাম হ'ব আপুনি এতিয়া এই ফাইলটোত এজন ডেলিগেট এসিস্ট্যান্ট হিচাপে আপুনি প্ৰথম আপোনাৰ পুট আপ কৰিব পুট আপ কৰোঁতে আপুনি যি কমেন্ট লিখে নোটছৰ এজ ইউজুৱেল সেইখিনি কৰিব এতিয়া আমাৰ কাম হ'ব আমি ইয়াত এই স্ক্ৰীনখনতে দেখিছে এখন কিন্তু আপোনাৰ গ্ৰীণ হৈ থাকিব প্ৰথম কাম কৰি আছে যেতিয়া ফাইলটো পুৰণা হৈ গৈ এনেকৈ নোট ভৰ্তি হৈ গৈ থাকিব প্ৰথম কাম যেতিয়া কৰিব আপুনি এনেকৈ গ্ৰীণ দেখা পাব আপুনি এটা নোট লিখিব নোট লিখিব ডেলিগেট এসিস্ট্যান্টজনে তেওঁ জাস্ট গ্ৰীণ নোট ক্লিক কৰিব ইয়াত ইয়েলো নোট আৰু গ্ৰীণ নোট দুটা অপচন পাব ইয়েলো নোটৰ অৰ্থ হ'ল আপোনাৰ যদি নোটটো লিখোতে ইয়েলো নোট যদি আমি ক্লিক কৰিম আমাৰ তাত এনেকুৱাকৈ এটা নোটচিটৰ এটা পেজ আহিব এই পেজটো আমি সাইডৰ বটনটো ক্লিক কৰক এটা আপুনি ডাউনলোড কৰি ল'ব পাৰে লিখা সুবিধা হোৱাৰ কাৰণে ইয়াত আপুনি আপোনাৰ নোটটো লিখক ইয়াৰ অৰ্থটো হ'ল এইটোৱে যে ইয়েলো নোটৰ অৰ্থ হ'ল আপুনি নোটটো লিখিছে কিন্তু আপুনি নোটটো কিবা ভুল হ'ব পাৰে আপোনাৰ এজন সিনিয়ৰৰ পৰা বা কোনোবা জানা মানুহৰ পৰা আপুনি এডভাইচ হ'ব বিচাৰে যে মোৰ নোটটো ঠিক আছে নে চাই দিয়ক তেনে ক্ষেত্ৰত আপুনি ইয়েলো নোট ইউজ কৰি তেওঁলৈ সেন্ড কৰক ড্ৰাফট টাইপ সো আপুনি সেন্ড কৰিলে তেওঁ লিখিলে ওকে আছে কৰিব পাৰে তো তাৰপিছত আপুনি কনফাৰ্ম কৰি দিব আৰু মই সাজেষ্ট কৰোঁ আমাৰ সকলোৱে মোটামুটি অফিচৰ কামৰ লগত ব্যস্ত হৈ গৈছে সকলোৱে জানে সো নোটচিটটো আপোনালোকে ডাইৰেক্টলি লিখক যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে আপুনি ইয়েলো নোট ইউজ কৰক আৰু যদি আপুনি গ্ৰীণ নোট ইউজ কৰে তেতিয়াহ'লে গ্ৰীণ নোটত খালি এটাই কথা নোটটো লিখাৰ পিছত আপুনি যেতিয়া আপুনি কনফাৰ্ম কৰি দিব তাক আৰু আপুনি কাৰেকশ্যন কৰিব নোৱাৰে সো আপুনি মই এটা গ্ৰীণ নোটতে দেখাইছোঁ আপোনাক গ্ৰীণ নোট ক্লিক কৰক ফাইনেল এইটো ফাইনেল নোট আপুনি যদি কাৰেক্ট ভাবিছে যে মোৰ নোটটোত লিখাত অকণ ভুল হ'ব পাৰে নৰ্মেলি আপুনি ইয়েলো নোটত লিখি কাৰোবাৰ এজনক দেখাই লওক বা নহ'লে আপুনি নিজৰ গ্ৰীণ নোটতে লিখক আপুনি ফাইনেল নকৰিব সিনিয়ৰ এজনক আনি পেলাই দেখাই লওক নোটটো এবাৰ ঠিকে আছে নাই সো নোটটো আপুনি গ্ৰীণ নোটটো ক্লিক কৰিলে আপোনাৰ এনেকৈ নৰ্মেলি নোট চিট হৈ যেনেকৈ ওলাই তেনেকৈ ওলাব লিখিবলৈ সুবিধাৰ কাৰণে চুইচ ভিউ বুলি এই অপশ্যনটো য'ত মোৰ মাউচটো গৈছে চাওক এইটো ক্লিক কৰক নোট চিটটো ডাঙৰকৈ আহি যাব আপোনাৰ তাত ইয়াত যদি আৰু ডাঙৰ কৰিব গৈছে ইয়াত এটা ফুল স্ক্ৰীন বটন আছে তাক ক্লিক কৰক সি আৰু ডাঙৰকৈ ওলাব আপোনাৰ তাত আপোনাৰ লেখাৰ সুবিধা মতে আপুনি কৰি ল'ব পাৰিব সো এতিয়া মই ইয়াত নোট চিট এটা লিখিম মই নোট চিট লিখোঁতে মই কি কৰিম চাব সচৰাচৰ আমি নোটচিট লিখোঁতে আগতে আমি এটা সিৰিয়েল নম্বৰ ব্যৱহাৰ কৰিছিলোঁ পুৰণা নোটবোৰ মেনুৱেলি যেতিয়া লিখিছিলোঁ কিন্তু এতিয়া আমাৰ ই অফিচৰ ক্ষেত্ৰত এতিয়া আপোনালোকে কি সুবিধা পাব চাওক প্ৰত্যেকটা নোট ফাইলত যিমানে নোট লিখা নাযায় কিয় অট'মেটিকলি এই নোট 1 তাৰ পিছৰ ব্যক্তিজনে লিখিলে নোট 2 তাৰ পিছৰ ব্যক্তিজনে লিখিলে নোট 3 অট'মেটিক জেনেৰেট হৈ আহে
সো আপুনি আপোনাৰ নোটচিটখনত কোনো নোট 1 সিৰিয়েল নম্বৰ এইবোৰ দিয়াৰ প্ৰয়োজন নাই, ই অটো জেনাৰেট হ'ব। নোট নম্বৰটো অটো জেনাৰেট হ'ব ইয়াত। আপুনি মাত্ৰ আপোনাৰ পাৰ্টখিনি লিখক। আপুনি কি লিখিব? আপুনি যাক এড্ৰেছ কৰিব সেই পাৰ্টিকুলাৰ অফিচাৰজন বা এমপ্লয়ীজনৰ ডেজিগনেশ্যন যেনেকৈ আপোনালোকে লিখে। মই সাপোজ মই এতিয়া এই নোটখন দিম এক্সিকিউটিভ ইঞ্জিনিয়াৰ, সাপোজ মই SDO লৈ দিম। সো এই দিলোঁ মই এই। সো এই দিয়াৰ লগে লগে সাপোজ মন কৰিব এটা মই যিমানে ইয়াত ৱৰ্ড লিখিম অট'মেটিকলি সি অটো ছেভ হ'ব। মই যিমান লিখিলোঁ এই চাওক মই এই দিলোঁ। মই আপোনালোকক এটা ৱৰ্ড দিছিলোঁ হাইলাইট। প্ৰথম আপোনালোকক জনাইছিলোঁ আপুনি এটা হাইলাইট কৰক, কালাৰ দিব। হাইলাইট মিন্স বল্ড কৰক, আণ্ডাৰলাইন কৰক। ইয়াত চাওক এইটো অৰেঞ্জ কালাৰ নহয়, মই লিখা ল'লে এইটো নিজে নিজে গ্ৰীণ কালাৰ হৈ গ'ল। অৰ্থাৎ এই নোটটো অট'মেটিক ছেভ হয়। ইয়াত আপুনি লিখিছোঁ ছেভ কৰিছোঁ কৰাৰ প্ৰয়োজন নাই। আপোনাৰ লিখিব কিবা এটা মাউছ ক্লিক কৰাৰ লগে লগে কিবৰ্ড ক্লিক কৰাৰ লগে লগে অৰেঞ্জ কালাৰ হ'ব, কিছু ছেকেণ্ড পিছত ই অট'মেটিকলি গ্ৰীণ কালাৰ হ'ব। গ্ৰীণ কালাৰ মিন্স ই ছেভ হৈ গ'ল নোটটো। আপুনি ইঞ্জিনিয়াৰলৈ লিখিছে তো তাত আপুনি ইয়াত ফ্ৰণ্ট চাইডো সলাব পাৰে। ইয়াত 14 হৈ আছে, নৰ্মেলি আমি 11 বা 12 লিখোঁ। সো মই 12 দিলোঁ। আমি এবাৰ ইয়াত যিটো নোট লিখিম, ইয়াত আমি নোট কি লিখিম সাপোজ সে আমি এটা ফাইল এটা পুট আপ কৰিব লাগিলে প্লিজ এ লেটাৰ ৰিচিভ ফ্ৰম ডট ডট ডট। আপোনালোকে ইয়াত যি লিখে এটা আপোনালোকৰ এজুটি আপোনালোকে যি লিখে লিখিলে নোটটো। তো আপুনি আপোনাৰ নোটটো আপোনাৰ নোট লিখিলে, লিখাৰ পিছত আপুনি কি কৰে সাবমিটেড বাই এটা শব্দ ইউজ কৰে। আমি ইয়াত সাবমিটেড বাই শব্দটো ইউজ নকৰিলেও কথা নাই, কাৰণ অট'মেটিকলি ইয়াত অটো জেনাৰেট হ'ব। আপুনি সাপোজ ইয়াত সাবমিটেড বাই লিখিলে, সাবমিটেড বাই লিখি এতিয়া আপুনি ইয়াত সাইন কৰিব লাগিব। নোটচিটতো আপুনি সাইন কৰিব। তো এই সাইনটো এতিয়া কেনেকৈ কৰিব? এই সাইনটো আহিব আপোনাৰ কেনেকৈ চাওক, যেতিয়া আপোনাৰ নোটচিটটো লিখা হ'ল আপুনি লিখিলে আপোনাৰ লেটাৰখনৰ এগেইনষ্টত নোট এটা লিখিলে, ইঞ্জিনিয়াৰ ছাৰৰ লগে পঠালে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ছাৰৰ লগে পঠালে বা বেলেগ এজন মানুহলৈ যালৈকে পঠালে তেখেতৰ নামটো ইয়াত বা ডেজিগনেশ্যনটো ইয়াত হাইলাইট কৰি দিলে। আপোনাৰ নোটখিনি আপুনি লিখিলে, লিখি তেওঁলৈ এতিয়া আপুনি পঠাব। নোটচিটত সাইন কৰি যেনেকৈ আগতে পঠাইছিল ইয়াতো এতিয়া নোটচিটত সাইন হৈয়ে যাব। আপোনাৰ কেনেকৈ সাইন হ'ব সেইটো চাওক। আপোনাৰ লিখা কামখিনি হৈ গ'ল নোটচিটত, আপুনি সেন্ড বুলি অপশ্যনটো আছে ক্লিক কৰক। সেন্ড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনজন মানুহৰ ওচৰলৈ পঠাব তেখেতৰ ইয়াত আপুনি নামটো লিখক। সে ফৰ এক্সাম্পল মই এই নোটচিটটো পঠাম, সে মোৰ যিজন অফিচাৰ বা তেওঁৰ একাউণ্টলৈ মই পঠালোঁ, তেওঁৰ নামটো মই চিলেক্ট কৰিম। সিলেক্ট কৰি পেলাই মই তলত চাওক আপোনালোকে ই সাইন OTP এণ্ড সেন্ড বুলি এটা অপশ্যন আছে। ইয়াত এটা বস্তু মই আপোনালোকক কৈ থওঁ যে আমাৰ ই সাইনৰ লগে লগে DSC বুলি এটা বস্তু আপোনালোকে পাব, আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চাগে দিব DSCও। তো DSC হ'লে ডিজিটেল চিগনেচাৰ, পেন ড্ৰাইভ এটা থাকে, আমি কম্পিউটাৰত লগাই থ'লে হৈ গ'ল এইটো। সো DSC যেতিয়া DSC এক্টিভ হৈ যাব আপোনালোকৰ একাউণ্টত তেতিয়া ইয়াত DSC বুলি এটা অপশ্যন আহিব। এতিয়া ইয়াত আমাৰ ই সাইন কৰিম। এই ই সাইনটো আমি কেনেকৈ কৰিম? এতিয়া আমাৰ যিটো ডিজিটেল চিগনেচাৰ হ'ব এইটো এতিয়া এটা আমি বুজাই দিম, সেটিং কৰি ল'ব লাগিব, আপোনালোকে নিজে কৰি ল'ব। আচ্ছা এতিয়া ই সাইন আমি যেতিয়া কৰিম, ই সাইন কৰাৰ লগে লগে এতিয়া আপোনালোকৰ মেটাৰটো হ'ব ই সাইনটো হ'ব আপোনাৰ আধাৰ বেছ। আপোনালোকৰ আধাৰ কাৰ্ড চবৰে থাকিব লাগিব। সো এতিয়া আধাৰ কাৰ্ডখন আপুনি ইয়াত যেতিয়া আমি ই সাইন ক্লিক কৰিম আপোনাৰ তাত আধাৰৰ চাৰ্ভাৰৰ লগত আমাৰ ই অফিচ চাৰ্ভাৰটো লিংক হ'ব। আমি ইয়াত এগ্ৰি শব্দটো ক্লিক কৰিম, ওকে শব্দটো ক্লিক কৰিম, আমাৰ তাত আমাৰ আধাৰ নম্বৰটো বিচাৰিব। সো মই মোৰ আধাৰ কাৰ্ডখন মই ওলাই ল'লোঁ। অৰ্থাৎ আপুনি এতিয়া অফিচত আপোনাৰ আধাৰ নম্বৰটো লগত ৰাখিব লাগিব। মই মোৰ আধাৰ কাৰ্ডখন ল'লোঁ, মোৰ আধাৰ নম্বৰ ইয়াত চাওক আধাৰ নাম্বাৰ, জাষ্ট ক্লিক কৰক। মোৰ আধাৰ নম্বৰ, আপোনাৰ আধাৰ নম্বৰটো লিখক তাতে। যেতিয়ালৈকে আপোনাৰ নামত GST নাহে তেতিয়ালৈকে আপোনালোকে আধাৰ দিব লাগিব। ইয়াত এইটো কৰিলে ইয়াৰ পিছত চাওক আধাৰ OTP আৰু আধাৰ TOTP আৰু আধাৰ OTP বুলি দুটা অপশ্যন আছে। আপুনি আধাৰ OTP ক্লিক কৰক, গেট OTP বুলি অপশ্যনটো ক্লিক কৰক। আপোনাৰ মোবাইললৈ এতিয়া OTP আহিব। আপোনাৰ মোবাইলত আধাৰ লিংকৰ পৰা আপোনাৰ তাতে এটা OTP আহিব। সো মোৰ তাত এটা OTP আহিলে, মোৰ তাত এতিয়া এই OTPটো আহিলে, মই এতিয়া এই OTPটো ইয়াত মই এন্ট্ৰি কৰিম। সো মোৰ তাত যিটো OTP আহিল মই ইয়াত মাৰিলোঁ, লিখিলোঁ। মই ক্লিক কৰিলোঁ, সাবমিট কৰিলোঁ। এতিয়া মোৰ এই ফাইলটো মোৰ সিগনেচাৰ হ'ব
নেক্সট অফিচাৰজনৰ বা নেক্সট এমপ্লয়ীজনৰ ষ্টাফজনৰ একাউণ্টলৈ গুচি গ'ল নোট শ্বীটত মোৰ সাইন হ'ব সো এতিয়া যদি চাওক এতিয়া ইয়াত দেখাই দিলে সুভাষ দাস তেওঁৰ তালৈ মই ফাইলটো পঠাই দিলোঁ অৰ্থাৎ মোৰ একাউণ্টত এই ফাইলটো নাই এতিয়া চাওক এতিয়া যদি সেই ফাইলটো মই বিচাৰিব যাওঁ মই মোৰ ষ্টাফজনৰ একাউণ্টত বা অফিচাৰজনৰ নেক্সট যোনে কাম কৰিব তেওঁৰ একাউণ্টত সেই ফাইলটো মই বিচাৰি পাম সো এতিয়া ফাইলটো মোৰ সেই নেক্সট অফিচাৰজন আছে এতিয়া তেওঁৰ এণ্ডত কাম তেওঁ যি কৰে কৰক সেই ফাইলটো তেওঁ মোৰ কামখিনি মই কৰিলোঁ এতিয়া মই আপোনালোকক এতিয়া যাম আমি সেই অফিচাৰজন বা সেই ষ্টাফজন তেওঁ কি কৰিব এতিয়া ফাইলটো সো এতিয়া আমি ফাইলটো সেই পাৰ্টিকুলাৰ ষ্টাফ বা অফিচাৰজন একাউণ্টত খুলিম মই নোট শ্বীটত লিখিলোঁ নোট শ্বীট হৈ গ'ল মেটাৰটো লিখি দিলোঁ তেখেতলৈ পঠাই দিলোঁ এতিয়া তেখেতৰ এণ্ডৰ কামটো কৰিব এতিয়া তেখেতে কেনেকৈ তেওঁ একাউণ্টটো খুলিব চেম প্ৰচিডিঅ'ৰ ই অফিচ খুলিব ফাইল মেনেজমেণ্ট চিষ্টেম খুলিব ফাইল মেনেজমেণ্ট চিষ্টেম খোলাৰ পিছত তেখেতে ক্লিক কৰিব ফাইলৰ ইনবক্সত তেওঁৰ ফাইলৰ ইনবক্সতো ফাইলটো দেখাব তেওঁ তাতো এনেকৈ ফাইলটো দেখাই দিব তেওঁ যেতিয়া ফাইলটো ক্লিক কৰিব ফাইলটো ক্লিক কৰাৰ লগে লগে তেওঁৰ সন্মুখত গোটেই ডাটাখিনি আহি যাব ফাইলটো কোনে চহী কৰিছিলে চাপ'জ ধৰি লওক এইটো সুমন্ত বৰদলৈ মই আপোনালোকক ডেমো ভাৰ্চন দেখাই আছোঁ কাৰণে আপোনালোকে বস্তুটো অকণমান হেৰি হ'ব পাৰে তথাপিও নিশ্চয় বুজি পাইছে আপোনালোকে চ' তেওঁ যেতিয়া ফাইলটো দেখাব এতিয়া চাপ'জ এইটো সুমন্ত বৰদলৈ লাষ্ট নোটটো মোৰ এইটো আছিল চাপ'জ মোৰ চাইনটো এনেকৈ আহি যাব এই তলত চাওক সুমন্ত বৰদলৈ মোৰ ডেজিগনেশ্যনটো ইয়াত শ্ব' হ'ব ইয়াত ফাইলটো যোনে যোনে কাম কৰিব তেখেতৰ ডেজিগনেশ্যন ফাইল পঠোৱাৰ লগে এনেকৈ আহি যাব এতিয়া চাপ'জ এইটো সুভাষ দাসে ফাইলটো পঠালে এই লেটাৰখন পঠালে সুভাষ দাসে দেখিলে যে ইয়াত সুমন্ত বৰদলৈ কিবা এটা লিখি দিছে সুভাষ দাসে এতিয়া কি কৰিব এই লেটাৰটোৰ এগেইনষ্টত তেওঁৰ এণ্ডত যি কৰিব লাগে তেওঁ এতিয়া আকৌ গ্ৰীণ নোটত যাব তেওঁৰ এণ্ডত এতিয়া তেওঁ গ্ৰীণ নোট খুলিব তেওঁ লেটাৰখন খুলি চালে লেটাৰখন পঢ়ি চালে যে লেটাৰখন আছিলে আমাৰ এইখন লেটাৰ আছিল তেওঁ লেটাৰখন খুলি চালে চাই দেখিলে যে এইটো মেটাৰ তেওঁ এতিয়া এই লেটাৰখন দিব অফিচাৰজনলৈ তেওঁ লেটাৰখন লিখিলে তেওঁ এবাৰ কি লিখিব ইয়াত তেওঁ মাত্ৰ লিখিব এতিয়া আগৰখনত আছিল এই দিছিলোঁ আমি আগৰ লেটাৰখনত এবাৰ তেওঁ ই দিব চাপ'জ ইঞ্জিনিয়াৰলৈ পঠাইছে চেম অফিচাৰজনৰ এইটো হাইলাইট কৰি ল'ব বল হাইলাইট ঠিক আছে তাৰপিছত আপোনালোকে ইয়াত তেওঁৰ এণ্ডত যি লিখিব লাগে তেওঁ লিখিব তেওঁ এতিয়া লিখিব কি যে মেক kindly be may kindly be seen may kindly be seen suppose তেওঁ এণ্ডত লিখিলে কিন্তু তেওঁ এতিয়া কি কৰিব may kindly be seen ইঞ্জিনিয়াৰ কি চাব may kindly আগত আমি কি লিখিছিলোঁ may kindly be seen সিৰিয়েল নম্বৰ অমুক টু 1 ওপৰত এটা চি বুলি লিখো সৰুকৈ আছলাল আকৌ সিৰিয়েল নম্বৰ 2 আকৌ চি দিওঁ এনেকুৱা এটা নম্বৰ দিওঁ ইয়াত আমি কি কৰিম may kindly be seen আপুনি এই লেটাৰখনৰ যিখন লেটাৰ আপুনি লিখিছিল আগতে আমি টেগ কৰিছিলোঁ হয়তো আমি ফাইলত যিখন লেটাৰ আমি চাব লাগে তাতে আমি এটা সৰুকৈ টেগ এটা মাৰি দিছিলোঁ ইঞ্জিনিয়াৰ টেগ এটা মাৰি দিছিলোঁ ঠিক ইয়াত আমি এটা টেগ কৰিম যাক কওঁ আমি হাইপাৰ লিংক আগতে ওপৰত আপোনালোকে এটা শব্দ কৈছিলোঁ আমি হাইপাৰ লিংক চ' ইয়াত আমি এটা হাইপাৰ লিংক কৰিম এতিয়া কি কৰিম কেনেকৈ হাইপাৰ লিংক কৰিম আমি ইয়াত লিখিম ECR নম্বৰ ECR নম্বৰ এই লেটাৰ নম্বৰটো আমাৰ এইটো আছিল না 865502 এইখন 865502 আমি লিখিলোঁ হাইপাৰ লিংক আমি ক'ৰ পৰা কৰিম টেগ আমি কেনেকৈ কৰিম চাওক এই নম্বৰটো যেতিয়া আমি লিখিম ইয়াক আমি এনেকৈ চিলেক্ট কৰিলোঁ এইটো আমাৰ লেটাৰখন আছিলে ঠিক আছে এই ওপৰত চাওক দুটা বটন আছে এটা চুইচ ভিউ আৰু এটা আপোনাৰ ৰিফ্ৰেছিং ডিজেবল হৈ আছে ৰিফ্ৰেছিং ডিজেবল দেখাইছে ইয়াত এই সেকেন্ড বটন যিটো আছে এই সেকেন্ড বটনটো এনেবল কৰিবৰ কাৰণে আমি প্ৰথম এই লেটাৰখন ওপেন কৰি দিলোঁ আমি ওপেন কৰিলোঁ এই পাৰ্টিকুলাৰ লেটাৰখন পেজ নম্বৰটো হ'ল 88ৰ পৰা ইফালে আপোনাৰ যিমান আছে গোটেইখিনিয়ে তেওঁলোকে দেখা পাব কিন্তু প্ৰথম খুলিব 88 আপুনি 88 নম্বৰটো এই নম্বৰটো আপুনি মনত ৰাখিব লাগিব এই জাষ্ট এতিয়া চাওক এইটো এনেবল হৈ গ'ল ৰিফ্ৰেছিংটো এনেবল হৈ গ'ল ইয়াত ক্লিক কৰক সন্মুখত আপোনাৰ পেজ নম্বৰ বুলি আহিব আপুনি এটা পেজ নম্বৰটো দিয়ক 88 পেজ নম্বৰ কিমান আছিল 88 ক্লিক কৰক এইটো চাওক ব্লু হৈ গ'ল হাইপাৰলিংক হ'ল এতিয়া যদি মই মাউচটো লৈ যাওঁ মোৰ হাতৰ চিম্বল এটা আহি যাব এতিয়া যদি মই এই লেটাৰখন এই নম্বৰটো যদি মই ক্লিক কৰোঁ
সেই পাৰ্টিকুলাৰ লেটাৰখন খোল খাই যাব অৰ্থাৎ অফিচাৰজনে লেটাৰখন খুলি চাব পাৰিব যে ভিতৰত কি লিখা আছে অফিচাৰজনৰ তেওঁ পঢ়িব তেওঁৰ হিচাপত তেওঁ যি কৰিব লাগে তেওঁ কৰিব এটা তেওঁৰ এণ্ডৰ কাম তেওঁলোকৰ তাতে একাউণ্টটো লেটাৰখন খুলিলে তেওঁ লেটাৰখন পঢ়ি চালে হাইপাৰলিংকটো গম পালে আপোনালোকে আমি হাইপাৰলিংক কেনেকৈ কৰিব লাগে যাক আমি টেগ কৰা বুলি কওঁ চিম্পল প্ৰচিডিঅ'ৰ টেগ কৰাটো লেটাৰখন আপোনাৰ তাত খোল খাব আপুনি লেটাৰখন পঢ়ি চালে চ' লেটাৰখন যেতিয়া আপুনি পঢ়ি চাব সেইমতে আপুনি সেইমতে কৰিব অফিচাৰজনৰ তাতে এইটো দিলে হাইপাৰলিংকে কাইণ্ডলি বিচিট ইয়াত এতিয়া কি কৰিব এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে যালৈ আমি পঠাইছিলোঁ প্ৰথম তেওঁ এতিয়া এই লেটাৰখন ইঞ্জিনিয়াৰ একাউণ্টলৈ পঠাই দিব চেম তেওঁ ইয়াত কৰিব লগা হ'লে কাম নাই তেওঁ জাষ্ট প্লিজ মেক কাইণ্ডলি বিচিট বা তেওঁৰ কিবা তেওঁৰ এণ্ডত যদি কিবা লিখিব লগা আছে তেওঁ লিখিব তেওঁ যি ইনষ্ট্ৰাকশ্যন দিয়ে তলত লিখি দিব লিখি দিয়াৰ পিছত তেওঁ চেণ্ড কৰিব চেণ্ড কৰাটো চেম প্ৰক্ৰিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ইঞ্জিনিয়াৰজনৰ নামটো লিখিব নামটো লিখি জাষ্ট আকৌ সেই আধাৰ বেছ OTP চাইন আহিব এইটো ক্লিক কৰিব আধাৰ বেছ OTP চাইন দিব আধাৰ নম্বৰ OTP দিয়াৰ পিছত এবাৰ অফিচাৰজনৰ একাউণ্টলৈ লেটাৰখন গুচি গ'ল এইখিনিলৈকে আপোনালোক ক্লিয়াৰ হ'ল এবাৰ আমি ধৰি ল'লোঁ আমি এবাৰ অফিচাৰৰ একাউণ্টত যাম মানে ইঞ্জিনিয়াৰজনৰ একাউণ্টলৈ তেখেতে কি কৰিব এবাৰ তেখেতৰ কাম হ'ল কি তেওঁ নিজৰ ফাইলৰ ইনবক্সত যাব ফাইলৰ ইনবক্সত যাই তেওঁ দেখিব যে মোলৈ এখন লেটাৰ এইয়ে পঠাইছে তলৰ পৰা এটা মোলৈ এখন লেটাৰ তলৰ পৰা আহিছে তেওঁ ফাইলটো যেতিয়া ইনবক্সত খুলিব তেওঁ তেনেকৈ তেওঁলৈ পঠোৱা লেটাৰখন দেখা পাব তাত এনেকৈ নম্বৰ চম্বৰ লিখা থাকিব যে এনেকৈ এছিয়া নম্বৰ এই বস্তুবোৰ তাত তেওঁৰ একাউণ্টত এই বস্তুখিনি এনেকৈ ক্লিয়াৰ হৈ আহিব চাপ'জ ধৰি লওক এইটো নট এনেকৈ এছিয়া নম্বৰ ৰিচিভ লেটাৰ ৰিচিভ নম্বৰ ৰিগাৰ্ডিং অফিচ অৰ্ডাৰ কিবা যি আছে তেওঁ দেখাব তেওঁ এই নম্বৰটো ক্লিক কৰিব তেওঁৰ এণ্ডত সচৰাচৰ কি কাম হয় তেওঁ নথিটোত দেখে তেওঁৰ এণ্ডত গ্ৰীণ নটত তেওঁ কি লিখিব প্লিজ পুট আপ এ ড্ৰাফট ফৰ এপ্ৰভ পুট আপ ড্ৰাফট তেওঁৰ এণ্ডত তেওঁ দেখা তাক ইণ্ডিকেট কৰিব তেওঁ ডিলিং এছিষ্টেণ্ট কৰিব যে এইচে চাপ'জ তেওঁ এইচে লৈ দিব তেওঁ এইচে এইটো আকৌ তেওঁ হাইলাইট কৰিব বল্ড কৰিব আণ্ডাৰলাইন কৰিব approve and put up a draft সব জি লিখে তেওঁ সেম প্ৰক্ৰিয়া তেওঁ এইখিনি চিম্পল লিখিব লিখি পেলাই সেন্ড কৰি দিব আকৌ সেন্ড হ'ল বৰাবৰ একাউণ্টত গুচি গ'ল বা হেড এছিষ্টেণ্ট হ'ল যোনে ড্ৰাফট বনাব তেওঁ তাত গুচি গ'ল তাৰ তেওঁ পঠাই দিলে এতিয়া আমি ড্ৰাফট বনাম এতিয়া ধৰি লওক এইটো অফিচাৰৰ পৰা আমি অফিচাৰ একাউণ্টৰ পৰা এপ্ৰুভ হৈ পেলাই ড্ৰাফটৰ কাৰণে আহি গ'ল এতিয়া আমি ড্ৰাফটখন বনাম এতিয়া যোনে ড্ৰাফট বনাব হেড এছিষ্টেণ্ট হওক বা যোনে নহওক যোনে ড্ৰাফট বনাব তেওঁৰ একাউণ্টত তেখেতে কি কৰিব নোটচিটটো খুলি চালে নোটচিটটো দেখিলে যে অফিচাৰে লিখি দিছে পুট আপ এ ড্ৰাফট এতিয়া তেওঁ ড্ৰাফটখন কেনেকৈ লিখিব চিম্পলি ড্ৰাফটত যাব তেওঁ যেতিয়া একাউণ্টটো খুলিব ইনবক্সত চেম ফাইলটো পাব ফাইলটো খুলিব ফাইলটো খোলাৰ পিছত তেওঁ এবাৰ ড্ৰাফটখন লিখিব ক্ৰিয়েট নিউ ড্ৰাফট সেম বস্তু যিটো আমি ৱৰ্ড বা এক্সেলত আমি ড্ৰাফট বনাওঁ ইয়াতো সেম ড্ৰাফট আমি ইয়াত সেই অপশ্যনটোৱে ইয়াত পাম ইয়াত আপোনাৰ কাৰণে এটা সুবিধা আছে কি আমি যদি ৱৰ্ডত আগতে লেটাৰখন লিখি লওঁ সাপোজ আমি ৱৰ্ডত লেটাৰখন লিখি লৈছোঁ আগতীয়াকৈ চ' সেই লেটাৰখন আমি ইয়াত ড্ৰাফটত লৈও আহিব পাৰি কেনেকৈ আনিম চাওক মই এখন লেটাৰ ইয়াত লিখিম চাব ড্ৰাফট এখন আমি MS ৱৰ্ড হওক এক্সেল হওক য'তে আমি লিখোঁ আমি এখন ড্ৰাফট ক্ৰিয়েট কৰি দিব লাগে এই ড্ৰাফটখন আমি এটা বস্তু খালি মন কৰিব আপোনালোকে ড্ৰাফটখন ক্ৰিয়েট কৰোঁতে A4 পেপাৰত কৰিব A4 চাইজত কৰিব এতিয়ালৈকে বৰ্তমান আমি A4টো ইয়াতে মানে এডজাষ্ট হৈ আছে এছিষ্টেণ্টটোৰ লগত চ' এট প্ৰেজেণ্ট কণ্ডিশ্যনত আপোনালোকে A4 কৰিব ইন ফিউচাৰ লিগেল বা অন্য পেজতো আপোনালোকে কৰিব পাৰিব চ' এট প্ৰেজেণ্ট আপোনালোকে A4ত আপোনালোকে MS ৱৰ্ডত আপোনালোকে ডাটাখিনি লিখিলে যি লিখিব লাগে এতিয়া আপোনালোকৰ কাম হ'ব ইয়াৰ পৰা জাষ্ট চিলেক্ট কৰক গোটেই লেটাৰখন চিলেক্ট কৰক MS ৱৰ্ডত যাই চিলেক্ট কৰক কপি কৰক কপি কৰি পেলাই আপোনালোকে আপোনালোকৰ যিটো ই অফিচৰ যিটো আপুনি ওলাই থৈ দিছিলে ই অফিচত য'ত আপোনালোকে ড্ৰাফটখন লিখিব সেই ই অফিচত যাওক ইয়াত চিম্পলি আপুনি পেষ্ট কৰক চাওক লেটাৰখন আপোনাৰ তাত আহিব আপুনি এতিয়া ইয়াত যিখিনি এলাইনমেণ্ট মিলাব লাগে সেই এলাইনমেণ্টখিনি আপোনালোকে মিলাই লওক যেনেকৈ যি কৰিব লাগে তো এটা আপুনি এলাইনমেণ্ট ইয়াত এডিট কৰাৰ কাৰণে অপশ্যনটো পাব ইয়াত যদি কিবা এডিট কৰিব লাগে আপুনি এডিটো কৰিব পাৰিব এডিট তেতিয়ালৈকে কৰিব পাৰিব যেতিয়ালৈকে আপোনালোকে ছেভ নকৰে যদি আপুনি সেভ কৰি দিয়ে তেতিয়ালৈকে কিন্তু আপুনি এডিট মানে সৰি সেভ নহয় এপ্ৰুভ বুলি এটা অপশ্যন আছে ইয়াত এপ্ৰুভ যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আপোনালোকে এডিট অপশ্যনটো ইয়াত পাই থাকিব চ' আপোনাৰ যোনে নোটচিটখন লিখে যোনে ড্ৰাফটখন লিখে তেখেতে তেওঁৰ এণ্ডত ড্ৰাফটখন লিখি মেলি চব ৰেডি কৰি দিলে এলাইনমেণ্ট কিবা মিলাব লগা আছে এলাইনমেণ্টবোৰ আপোনালোকে মিলাই ল'ব যিবিলাক এলাইনমেণ্ট আপোনালোকে এডিট কৰি ল'ব পাৰে যিখিনি কৰিলে কৰি লোৱাৰ পিছত এইবাৰ যোনে ড্ৰাফট লিখে তেওঁতো এইখন এপ্ৰুভ নকৰে তেওঁ অফিচাৰজনলৈ পঠাব অফিচাৰজনলৈ পঠোৱাৰ আগতে তেওঁ কি কৰিব তেওঁ ড্ৰাফটখন লিখিলে
ড্ৰাফটখন আগতে এতিয়া আপোনালোকে এটা বস্তু মন কৰিব ড্ৰাফটখন আমাৰ লিখা হৈ গ'ল অল ক্লিয়াৰ হৈ গ'ল ড্ৰাফটৰ শেষ আমাৰ কেতিয়াবা কি হয় আমাৰ ড্ৰাফটখনত এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় যোনে ড্ৰাফট লিখে ভালকৈ মনোযোগ দি শুনিব ড্ৰাফট এখনত কেতিয়াবা আমাৰ দুটা সাইন থাকে ওপৰত অফিচাৰজনৰ সাইন থাকে তলত কপিটো লিখি পেলাই আকৌ তলত আমি সাইন দিওঁ তো হেনেকুৱা কণ্ডিশ্যনত ড্ৰাফটখনত আপোনালোকে এই তলত চাওক এনেবল মাল্টি সিগনেচাৰ এই অপচনটো ক্লিক কৰি ল'ব এই বস্তুটো কিন্তু যোনে ড্ৰাফটখন ক্ৰিয়েট কৰে তেওঁৰ এণ্ডত ক্লিক কৰি তেওঁৰ এণ্ডতে সিলেক্ট কৰি ল'ব লাগিব এনেবল মাল্টি সিগনেচাৰ এটো ক্লিক কৰি ল'লে দ্যাট মিন্স এই লেটাৰখনত অফিচাৰজনৰ বোলে অফিচাৰজনৰ সই কৰিছে আন এজন অফিচাৰৰ সই কৰিছে যোনে নকৰক সই কৰিব পাৰিব কিন্তু এটা বস্তু মন কৰিব এজন অফিচাৰে দুই জায়গাত সিগনেচাৰ কৰিব নোৱাৰে ইয়াত সাপোজ ধৰি লওক অফিচাৰ এ তেওঁ সাইন কৰিছে অফিচাৰ বি অফিচাৰ এ অফিচাৰ বি দুইজনে পাৰিব কিন্তু অফিচাৰ এ ওপৰতো আছে অফিচাৰ এ তলতো আছে তেওঁ নোৱাৰে তেনে ক্ষেত্ৰত কি কৰিব তলৰ এণ্ডত আপুনি এছডি লিখিব বা ওপৰৰ এণ্ডত আপুনি এছডি লিখি দিব যেটা আমি সচৰাচৰ নৰ্মেলো আমি ব্যৱহাৰ কৰোঁ এনেকুৱাকৈ আমি এছডি লিখি দিওঁ এই তলত সই কৰোঁ বা ওপৰত তলত এছডি লিখো ওপৰত আমি সই কৰি দিওঁ সো এনেকৈ আপুনি এছডিটো লিখি দিব মানে দুজন বেলেগ বেলেগ এ আৰু বি পাৰ্চন যদি থাকে দুইজনে সই কৰিব পাৰিব কিন্তু এ পাৰ্চনে দুই জায়গাত সই কৰিব নোৱাৰে এ পাৰ্চন কৰিব লগা হলে তেতিয়া এছডি দিব লাগিব এটা সই কৰিব লাগিব আচ্ছা ইয়াত আপোনালোক পুনৰবাৰ কৈছো ইয়াত আপোনালোকে মেমো নম্বৰ লিখে এবাৰ মেমো নম্বৰটো কিন্তু ফাইল নম্বৰ পুৰণা ফাইল নম্বৰ ইউজ নকৰিব কোনো কাৰণে ইচিএফ নম্বৰটো লিখিব আৰু এই ইচিএফ নম্বৰৰ পিছত আপোনালোকে কিবা ডেছ এটা মাৰে এ মাৰে বি মাৰে সেইবোৰ এটা ব্যৱহাৰ নহয় কোনো এ বি নম্বৰ ব্যৱহাৰ নহয় কেৱল ইচিএফ নম্বৰ ওপৰত আপোনালোকে ফাইল নম্বৰ লিখে তাতো ফাইল নম্বৰত ইচিএফ নম্বৰটো দিব দৰকাৰ হলে ইচিআৰ নম্বৰটো দিব তলত যেতিয়া কপিটো লিখে কপিটোৰ ওপৰত যে মেমো নম্বৰ দিয়ে মেমো নম্বৰটো সেই ইচিআৰ নম্বৰটো ইচিএফ নম্বৰটো কোনো এ বি সি ডি ফাইল নম্বৰ পুৰণা এইবোৰ এটা ব্যৱহাৰ নহয় আমাৰ সো এইখিনি হল আপোনালোকৰ এইখিনিলৈকে আপোনালোকে ক্লিয়াৰ হল এইবাৰ আপুনি ওপৰত চাওক লাষ্ট অটো বেকআপ কিবা লিখা আছে ইয়াত আমি এতিয়া কি কৰিম এখন সেভ কৰিম দেখিলে অল ওকে সব ক্লিয়াৰ হল একদম নাপাহৰিব তলত এনেবল মাল্টি সিগনেচাৰ অপচনটো ক্লিক নকৰিবলৈ এইটো যদি ক্লিক নকৰে কিন্তু দুজন ব্যক্তি সই কৰিব নোৱাৰে এইটো ক্লিক কৰি দিলে সব হৈ গল আপুনি সেভ কৰি দিলে বেলেগ অফিস বিলটো নালাগে দুইজন ব্যক্তি এটা যদি কোনো বোলে আৰু বেলেগ মানুহৰ সহি নাই এজনৰে সহি তেতিয়া আপুনি এনেবল নকৰিলে হ'ল আচ্ছা এতিয়া কথাটো হ'ল আপুনি গোটেইখিনি অকে হৈ গ'ল আপোনাৰ অল ক্লিয়াৰ আপুনি জাস্ট সেভ অপচনটো ক্লিক কৰক ওপৰত চাওক আপোনাৰ সেই ড্ৰাফটখনৰ এগেইনষ্টত ড্ৰাফট নম্বৰ ডিএফএ বুলি এটা নম্বৰ আহিল এই ডিএফএ নম্বৰটো আপুনি এবাৰ লিখি লওক এইটো কিন্তু আপুনি নোট ডাউন কৰি ল'ব লাগিব ডিএফএ এইটো হ'ল আপোনাৰ ড্ৰাফট নম্বৰ 49962 মোৰ এই ডিএফ এই লেটাৰখনৰ এই ডিএফএ নম্বৰ হ'ল এইটো ইয়াৰ আগত মই আপোনাক কৈছিলোঁ ডিএফএ বুলি বস্তু এটা আহে আমাৰ এইটো হ'ল ডিএফএ নম্বৰ আমি ডিএফএ নম্বৰটো লিখিলোঁ এবাৰ আমাৰ কাম কি হ'ব আমিতো এতিয়া এখন এপ্ৰুভ নকৰোঁ আমিতো এখনত সাইন নকৰোঁ আমাৰ অফিচাৰে কৰিব আমি অফিচাৰলৈ পঠাই দিম আমি আকৌ ফাইলত ঘূৰি যাম ফাইলত ঘূৰি যোৱাৰ মানে ড্ৰাফটৰ পৰা ফাইলত ঘূৰি যোৱাৰ ইজি প্ৰচেছ ফাইলেদি যাব এতিয়া সব ফাইলত যোৱাৰ ইজি প্ৰচেছটো হ'ল এফ বুলি এটা অপচন পাব বটন পাব চাওক ওপৰত এফ ক্লিক কৰক আকৌ ফাইলত ঘূৰি আহিব আপুনি ফাইলৰ নোটচিটলৈ ঘূৰি আহিব নোটচিটখন আহিল এবাৰ আপুনি কি লিখিব গ্ৰীণ নোটত আপুনি সিম্পল লিখিব ওয়ান ড্ৰাফট ওপৰত দেখিলে ই ঠিক আছে আপুনি ওপৰত ই বুলি দিয়ে তেখেতৰ মানে ইঞ্জিনিয়াৰ বা যি লিখা আপোনালোকৰ এণ্ডত লিখিলে या सेक्रेटरी सार लिखि सेक्रेटरी लिखिব পাৰে চিফ ইঞ্জিনিয়াৰ লিখিব পাৰে ইঞ্জিনিয়াৰ যাৰ যি লেভেল যাক পঠাই আপুনি এইটো হেডিংটো ওপৰত দিব বল কৰিব আন্ডাৰলাইন কৰিব এটা নাপাহৰিব বল আৰু আন্ডাৰলাইন এটা ইন্ডিকেট হাইলাইট কৰাটো মানে মেন্ডেটৰি বুলি আমি কওঁ কাৰণ এইটো কৰিলে বস্তুটো বুজা সহজ হয় কাক ইন্ডিকেট কৰিছে আপুনি এবাৰ সিম্পলি এটা ৱৰ্ড ব্যৱহাৰ কৰে যে পুট আপ এ draft for your kind
সিগনেচাৰ এণ্ড এপ্ৰুভেল যি লিখে এইটো আপোনালোকৰ ৱৰ্ড আপোনালোকে যেনেকৈ ভাল পায় লিখক এতিয়া ইয়াত মন কৰিব এই যে পুট আপ এ ড্ৰাফট এই অপশ্যনটোৰ কাষত আপুনি সেই ড্ৰাফট নম্বৰটো লিখক যিটো আপুনি নোট ডাউন কৰিলে মাত্ৰ DFA অব্লিক 49962 মোৰ DFA নম্বৰ এইটো আছে মই এইটো ইয়াত DFA নম্বৰটো লিখি দিম এতিয়া এই DFA নম্বৰটো মই হাইলাইট কৰিম এইটো কিন্তু আপোনাৰ হাইপাৰলিংক নহয় আমি ইয়াত বল কৰিম আন্ডাৰলাইন কৰিম এইটো মোৰ DFA নম্বৰ এনেকৈ লিখিলো এতিয়া মই এইখনত এতিয়া ইয়াত চাব ইয়াত যদি প্ৰয়োজন হয় আপুনি এটাচমেন্ট দিব লগা হ'ব পাৰে কেতিয়াবা লগত এটাচমেন্ট থাকে এক্সেল ফাইল থাকে আপোনাৰ PDF ফাইল থাকে যি না থাকক এটাচমেন্ট খিনি আপুনি ইয়াত কৰিবলৈ সুবিধা পাব আমি যেতিয়া ড্ৰাফটখন দিছিলো আমি ভিউ ড্ৰাফটত গ'লে আমি ড্ৰাফটখন কিন্তু চাব পাৰে আমি যিখন ড্ৰাফট কৰিছিলো এই চাওক 99499662 এইটো আমাৰ ড্ৰাফট আছিল এইটো বিচাৰি ক'ত পাব এই ড্ৰাফটত যাওক ভিউ ড্ৰাফট ইয়াত ক্লিক কৰক আৰু নহলে আপুনি এনেকেও পাব এই যে তিনডাল আছে আমাৰ সাধাৰণতে ফাইলটো এনেকৈ শো হয় আমাৰ সন্মুখত আপুনি জাস্ট এই তিনডাল আছে ক্লিক কৰক ইয়াতে আপোনাৰ ড্ৰাফট লিষ্ট বুলি এটা লিষ্ট পাব ইয়াত ক্লিক কৰিলেও আপুনি সেই ড্ৰাফটৰ লিষ্টখন পাই যাব আপোনাৰ ফাইলটো যিমানটা ড্ৰাফট আছে সব পাব ইয়াত যিকেইখন ড্ৰাফট এপ্ৰুভ নোহোৱাকৈ আছে এতিয়া এপ্ৰুভ হৈ গ'লে কিন্তু ইয়াত নাথাকে ড্ৰাফট এপ্ৰুভৰ চাইন হ'লে নাথাকে কিন্তু আপুনি আমি যে ইয়াত এই ড্ৰাফট নম্বৰটো হাইলাইট কৰিব দিলো ইয়াৰ কাৰণটো হ'ল অফিচাৰজনৰ যেতিয়া ফাইলটো খুলিব তাত হাজাৰখন ড্ৰাফট আহিব পাৰে তেওঁ কোনখন ড্ৰাফটত আছিল সেইটো তেওঁ গম নাপাব সো ডেট আপুনি হাইপাৰলিংক কৰক নম্বৰটো DFA নম্বৰটো দি হাইপাৰলিংক DFA নম্বৰটো দি হাইলাইট কৰক এই হাইলাইট কৰা অপশ্যনটোত আপুনি ক্লিক কৰিব তেওঁ ড্ৰাফটখন খুলি চাব পাৰিব এতিয়া বা আপুনি লিখি দিলে যে অফিচাৰলৈ সাইন কৰিবৰ কাৰণে পঠাইছে ড্ৰাফটখন আপুনি খুলি চাওক ঠিক আছে না আকৌ এবাৰ ফাইনেলি চাই ল'ব লাগে চাই লওক ওকে সব ড্ৰাফট ওকে আছে এতিয়া আপুনি জাস্ট পঠাব লাগে আপুনি নোটচিটটো লিখিলে কি লিখিব লাগে ইয়াত আপুনি যদি কিবা এই নোটচিটত আপুনি যিখিনি ক'লে এইটো ড্ৰাফট আপুনি লিখিলে এই নম্বৰটো দিলে এটাচমেন্ট যদি কৰিব লাগে জাস্ট ক্লিক কৰক এটাচমেন্ট অপশ্যনটো ইয়াত যদি আপোনাৰ কেতিয়াবা আমাৰ এস্টিমেট থাকে কেতিয়াবা আমাৰ ডিমান্ড থাকে কেতিয়াবা আমাৰ পেনশনৰ ৰিলেটেড মেটাৰ থাকে বহুত কিবা মেটাৰ থাকিব পাৰে যিটো সফট কপি বুলি কওঁ আমি PDF হ'ব পাৰে ৱৰ্ড হ'ব পাৰে এক্সেল হ'ব পাৰে PDF ৱৰ্ড এক্সেল যিকোনো ফাইল আপুনি ইয়াত এটাচ কৰি পঠাব পাৰে সো মই ধৰিলো এই লেটাছ ইউপি সাৰ্কুলাৰ এই বুলি এটা মোৰ তাত বোলে PDF ফাইল আছে মই ইয়াত এটাচ কৰি দিলো সব তলত এটাচ কৰি আহিব এটাচ ইয়াত এটাচমেন্ট আপুনি এক্সেল ৱৰ্ড PDF যিকোনো ফাইল ইয়াত আপুনি এটাচ কৰি দিব পাৰে এটাচ কৰিলে এবাৰ এসিস্টেন্টজনৰ জুনে ড্ৰাফট ক্ৰিয়েট কৰিলে বা তেওঁৰ কি কাম হ'ব তেওঁৰ সাইন অফিচাৰলৈ পঠাব ফৰ সিগনেচাৰ সিম্পল মেথড সেন্ড ক্লিক কৰিব সেম আগৰ নিচিনাকৈ অফিচাৰজনৰ নামটো আপোনাৰ এবাৰ অফিচাৰজনৰ নামটো লিখক অফিচাৰৰ নামটো ক্লিক কৰক ই সাইন OTP সেম আগৰ নিচিনা অপশ্যন ক্লিক কৰক আপোনাৰ সন্মুখত সেই আধাৰ বেস অপশ্যনটো আহিব যেনেকৈ আগতে আমি কৰিছিলো এইবোৰ আপুনি এগ্ৰি ওকে স্টেপ বাই স্টেপ কৰি যাওক কৰি যোৱাৰ লগে লগে এইবাৰ ফাইলটো আপোনাৰ একাউণ্টৰ পৰা উইথ ড্ৰাফট এটাচমেন্ট অফিচাৰৰ একাউণ্টত গুচি গ'ল ঠিক আছে এইখিনি মই আপোনালোকক কৰি দেখুৱাই নাই ডেমো ভাৰ্সন মই সিৰিয়েলি দেখাইছো সেম প্ৰসিডিউৰ গুচি গ'ল এইবাৰ আপুনি আহক অফিচাৰৰ একাউণ্টত এবাৰ আমি ক'ত যাম আমাৰ অফিচাৰজনৰ একাউণ্টত যাম এবাৰ আমি যে অফিচাৰজনে এইবাৰ আমাৰ ফাইলটো খুলিব তেওঁ কেনেকৈ ফাইলটো আমাৰ দেখাব সো সেম প্ৰসিডিউৰ তেওঁ নিজৰ ফাইলৰ ইনবক্সত যাব তেওঁ নিজৰ একাউণ্ট খুলিব তেওঁ নিজৰ ইনবক্সত যাব ইনবক্সত যাই পেলাই তেওঁ যেতিয়া ফাইলটো খুলিব তেওঁ সেই বস্তুখিনি দেখাব যিখিনি ফাইলটোত আপুনি পঠাইছে তেওঁলৈ তেওঁ একাউণ্টটো যেতিয়া খুলিব তেওঁ নিজৰ ইনবক্সত যেতিয়া যাব তেওঁ দেখা পাব ফাইল এটা মোলৈ ফাইলৰ ইনবক্সত যাব তাত দেখা পাব যে হেড এসিস্টেন্ট হওক বা তেওঁ কোনোবা গ্ৰাউণ্ড লেভেল অফিচাৰজনে তেওঁলৈ কিবা এটা ফাইল পঠাইছে তেওঁ ফাইলটো খুলি চাব তেওঁ যেতিয়া ফাইলটো খুলি চাব তেওঁৰ সন্মুখত ফাইলটো এনেকুৱা ধৰণে তেওঁৰ সন্মুখত ফাইলটো আহিব তেওঁৰ তাত যেতিয়া ফাইলটো আহিব প্ৰথম এনেকুৱা ধৰণে এনেকুৱা এটা আহিব ইয়াত এই গ্ৰীণ নোটখিনি আহিব এনেকৈ ওৱান ড্ৰাফট হেজ বিন পুট আপ যিটো হিচাপত আহে ধৰক মই জাষ্ট কাটি দিছোঁ এইটো ডেমো ভাৰ্সন হয় তাত আপোনালোকক বুজাৰ কাৰণে দেখাইছোঁ তেওঁৰ তাত এনেকৈ আহিব চাব এনেকৈ DFA নম্বৰ এটা আহিল DFA নম্বৰ আহিল এনেকৈ বোলে সুভাষ চন্দ্ৰ দাস মোৰ এসিস্টেন্ট তেখেতে পঠাইছে ছাৰ ড্ৰাফটখন পুট আপ কৰিছে আপোনাৰ চাইন আনো সেইকাৰণে
তেওঁ অফিচাৰজনে চালে তেওঁ ক'ত বিচাৰিব তেওঁ এই ড্ৰাফ্ট নম্বৰটো দেখিলে নহয় ইয়াতে এই ড্ৰাফ্ট নম্বৰ আছে তেওঁ এতিয়া এই ড্ৰাফ্ট নম্বৰটো ইয়াত ক্লিক কৰিব টিঅ'চিত যাব ড্ৰাফ্ট লিষ্টখন চেক কৰিব তেওঁ দেখা পালে এইটো মোৰ ড্ৰাফ্ট নম্বৰ তেওঁ ড্ৰাফ্টখন ক্লিক কৰিব তেওঁৰ এণ্ডত তেওঁ দেখিলে যে ড্ৰাফ্টখন এইখন তেওঁ যদি ভাবে ইয়াত মই তেওঁ এডিট কৰিব বিচাৰি চাওক এই এনেবল অপশ্যনটো কিন্তু তেওঁৰ তাত নাই এতিয়া এই এনেবলটো ড্ৰাফ্ট লিখাজনেহে কৰিব পাৰিব অফিচাৰজনে এনেবল কৰিব নোৱাৰে যোনে ড্ৰাফ্ট লিখিব তেওঁহে কিন্তু এইটো কৰিব লাগিব এনেবলটো এতিয়া তেওঁ কিন্তু ইয়াত এডিট কৰিব পাৰিব কিবা ৱৰ্ড চেঞ্জ কৰিব লাগে কিবা কৰিব চিম্পল এডিটটো ক্লিক কৰিলে গোটেই ড্ৰাফ্টখন তেওঁৰ তাত এডিটেবল ভাৰ্চনত আহি যাব তেওঁ ইয়াৰ পৰা কিবা কাটিব লাগে কিবা কৰিব লাগে তেওঁ ইয়াত চাপ'জ ইয়াতে তেওঁ কিবা এটা নতুন কথা লিখিব লাগে তেওঁ লিখি দিলে কিবা কিবি সেভ হৈ গ'ল তেওঁ বোলে কিবা কাটিব লাগে তেওঁ কাটি দিলে তেওঁ ইয়াত এডিট কৰিব পাৰে বা এবাৰ যেতিয়া এডিট সাপোজ এডিট সিডিট সব কমপ্লিট হৈ গ'ল এতিয়া তেওঁ ইয়াত অ্যাটাচমেন্ট দিব পাৰে তেওঁ এটা যেতিয়া এই তেওঁ ইয়াত অ্যাটাচমেন্ট দিব পাৰে ইয়াতো তেওঁ এটা এই অ্যাটাচমেন্ট আগৰ অ্যাটাচমেন্টটো যেটো আপুনি কৰিছিল সেইটো কিন্তু ফাইলৰ অ্যাটাচমেন্ট সেইটো আপোনাৰ ফাইলটো থাকিব ইয়াৰ লগত না সিখনৰ লগত যদি কিবা অ্যাটাচমেন্ট পঠাব খুজিছে সাপোজ এইখিনি অ্যাটাচমেন্ট আকৌ সিটো দিব খুজিছে আপুনি যেতিয়া আপোনাৰ একাউণ্টত ফাইনাল অথৰিটিৰ ওচৰত যেতিয়া আহিব ফাইলটো এপ্ৰুভৰ কাৰণে তেতিয়াহে অ্যাটাচমেন্টটো তাক নগতে এতিয়া অ্যাটাচমেন্টটো ক্লিক কৰিব এইখিনি সাপোজ অ্যাটাচমেন্ট আছিল যিখিনি অ্যাটাচমেন্ট ফাইলত অলৰেডি দিছে এটা অফিচাৰজনে সেই অ্যাটাচমেন্টখিনি লেটাৰখনৰ লগত ইনক্লুড কৰিব লাগিব এই অ্যাটাচমেন্টটো পিডিএফ হ'ব পাৰে এক্সেল হ'ব পাৰে ৱৰ্ডৰ হ'ব পাৰে এটা বা জেপিজি ফাইল হ'ব পাৰে অ্যাটাচমেন্টটো ক্লিক কৰি তেওঁ ইয়াত সোমাই দিব আহিব অ্যাটাচমেন্ট এটা নহয় ইয়াত আপুনি 10টা অ্যাটাচমেন্ট দিব পাৰে জাস্ট ক্লিক কৰি কৰি অ্যাটাচমেন্ট ভৰাই ভৰাই গৈ থাকক আহিল অ্যাটাচমেন্ট তেওঁৰ কাম কি হ'ব এতিয়া তেওঁ এডিট এডিট কৰি অ্যাটাচমেন্ট ভৰালে তেওঁ আপডেট কৰিব চাওক আপুনি অ্যাটাচমেন্ট যেতিয়া এডিট কৰিব তেতিয়াহে ভৰাব পাৰিব ইয়াত এডিট অপচনটো ক্লিক কৰিলে অ্যাটাচমেন্ট অপচনটো পাব কাৰেকচন নাথাকিলে অ্যাটাচমেন্ট কৰিব যদি বোলে কাৰেকচন নাই কিন্তু অ্যাটাচমেন্ট আছে তেতিয়ালে কিন্তু আপুনি এডিট মাৰিব লাগিব এডিটটো ক্লিক কৰিলেহে আপুনি অ্যাটাচমেন্ট অপচনটো ইয়াত পাব এই চাওক মই এডিট ক্লিক কৰিছো অ্যাটাচমেন্ট আহিল অ্যাটাচমেন্ট খিনি কৰিলে আপডেট কৰিলে আপডেট কৰাৰ লগে লগে ই সেভ হৈ গ'ল অ্যাটাচমেন্ট খিনি সেভ হৈ গ'ল তেওঁৰ কাম এতিয়া কি হ'ব চাওক ওপৰত ডিএফএ নম্বৰো আছে এতিয়া যেতিয়াই অফিচাৰজনে অল ক্লিয়াৰ হৈছে তেওঁৰ এণ্ডত তেওঁ দিছে অল ক্লিয়াৰ তেওঁ এটা এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ লগে লগে ওপৰৰ এই ডিএফএ নম্বৰটো চেঞ্জ হৈ যাব চাব এতিয়া এপ্ৰুভ তেওঁ খুদিব যে অল ক্লিয়াৰ আছে এপ্ৰুভ এবাৰ যদি এপ্ৰুভ কৰে আৰু না এডিট কৰিব পাৰিব না অ্যাটাচ দিব পাৰিব তেওঁ কৰিব নোৱাৰে গতিকে এপ্ৰুভ কৰাৰ আগতে অফিচাৰজনে চাব লাগিব অল ক্লিয়াৰ আছে নাই এতিয়া তেওঁ দেখিছে অল ক্লিয়াৰ তেওঁ গেছ কৰি দিলে এতিয়া ডিএফএ নম্বৰটো ইসিআই নম্বৰলৈ কনভাৰ্ট হৈ গ'ল দ্যাট ইজ কল্ড ইসিআই আমি যে ইসিআই বুলি কৈছো এতিয়া অফিচাৰজনৰ কাম হ'ব এই নম্বৰটো তেওঁ ৰেকৰ্ড কৰি ৰাখা I/44509/2022 অফিচাৰজনৰ একাউণ্টত এতিয়া এখন একসেপ্ট হৈ গ'ল ফাইনাল হৈ গ'ল এতিয়া চাব ইয়াত তলত অ্যাটাচমেন্টটো আহিছে অ্যাটাচমেন্টটো ফাইনাল ইয়াত ভিতৰত হয়তো আপুনি কাটা কাটি কৰি দিব নোৱাৰে অ্যাটাচমেন্ট খিনি আহি গ'ল এনেবল মাল্টি সিগনেচাৰ ড্ৰাফ্ট লিখা মানুহজনে দি দিলে এইখন লেটাৰ আহি গ'ল কিন্তু এই লেটাৰখনত আমাৰ এতিয়া চাওক এই ইসিআই নম্বৰটো এই লেটাৰখনতো প্ৰিন্ট হৈ গ'ল অটোমেটিকলি যোনটো ফাইলৰ পৰা আপুনি ফাইলটো পঠাইছিলে এই ফাইল নম্বৰটো ইয়াত অটোমেটিক আহি গ'ল ইয়াত সেইকাৰণে আমি যে কৈছো ফাইল নম্বৰ লিখাৰ কোনো প্ৰয়োজন নাই মাত্ৰ ইসিএফ নম্বৰটো লিখিব অটোমেটিক ওপৰত ফাইল নম্বৰটো আহি যাব যেটো ফাইলৰ পৰা আপোনালোকে ফাইলটো পঠাব সেই ফাইল নম্বৰটো ইয়াত অটোমেটিক আহি যাব ইসিএফ নম্বৰটো মাত্ৰ আপোনালোকে ইয়াত মেনশন কৰি দিব মেমো নম্বৰটো ইসিএফ নম্বৰটো মেনশন কৰি দিব যদি মেমো থাকে ঠিক আছে এতিয়া কথাটো হ'ল সিগনেচাৰ এলাইনমেন্টটো মিলাই দিব সব এলাইনমেন্ট নিমিলালে এনেবা কিছু গণ্ডগোল আহিব সব এলাইনমেন্টটো আপোনালোকে আনন্দে মিলাই দিব সো এতিয়া কথাটো হ'ল আমি এতিয়া সাইন কৰিম সব ড্ৰাফ্ট এপ্ৰুভ হৈ গ'ল অফিচাৰৰ লেভেলত অফিচাৰে এপ্ৰুভ কৰিলে অ্যাটাচমেন্ট সেটেলমেন্ট সব হ'ল এতিয়া আমি এখন সাইন কৰি ডিসপাস কৰিম এই গুটেই কামখিনি কিন্তু অফিচাৰজনে কৰিব লাগিব কোপৰা সব মনত ৰাখিব ড্ৰাফ্টখন লিখি দিয়াৰ পিছত যেতিয়া অফিচাৰলৈ এপ্ৰুভ এণ্ড সিগনেচাৰৰ কাৰণে পঠাব ফাইলটো তাৰ পিছৰ কামখিনি আকৌ অফিচাৰজন আৰম্ভণিতে আমি ডায়েৰী কৰিছিলো ৰিসিভ লেটাৰছত যায় অফিচাৰজনৰ কাম ডিসপাসৰ কামটো এতিয়া অফিচাৰজনৰ তাত আহিব অফিচাৰজনৰ ডিসপাস কেনেকৈ আহিব চাওক ই সাইন ক্লিক কৰিব তলৰ ই সাইনটো ক্লিক কৰিব
আপোনাৰ যদি ডিজিটেল সিগনেচাৰ থাকে ডিজিটেল সিগনেচাৰ ইয়াত অটোমেটিক শো হ'ব যদি নাথাকে আপুনি জাস্ট এই উইথ OTP অপচনটো ক্লিক কৰিব সেম প্ৰক্ৰিয়াতে আপোনাৰ আধাৰ বেছ সিগনেচাৰ হ'ব ইয়াত এতিয়া কি হ'ব আপুনি ক'ত সিগনেচাৰ কৰিব সেই জায়গাটো আপুনি সিলেক্ট কৰক সে ফৰ এক্সাম্পল এইটো আপোনাৰ ডেজিগনেশ্যনৰ নাম আপুনি এই জায়গাখিনি সই কৰিব আপুনি জাস্ট এনেকৈ সিলেক্ট কৰি লওক সাইন কৰক সাইন অপচনটো ক্লিক কৰক আপোনাৰ সিগনেচাৰটো সেই জায়গাত বহি যাব আপুনি এগ্ৰি কৰক ওকে কৰক এবাৰ মই আকৌ আধাৰ নম্বৰ দি মোৰ সিগনেচাৰটো তাত আহি যাব মই মোৰ OTP কাৰণে মই পঠালো মোৰ মোবাইলত OTP আহিব মোৰ মোবাইলত OTP আহিল এবাৰ মই OTP ইয়াত ভৰাম মই OTP ভৰালো সাইডৰ বক্সটো ক্লিক কৰিলো সাবমিট কৰিলো এতিয়া চাব লেটাৰখনত মোৰ সিগনেচাৰ সহ ইয়াত আহি যাব চাও ইয়াত তলত চাও এইটা চাও এইটো মোৰ সিগনেচাৰ মই যে জায়গাটো সিলেক্ট কৰি দিছিলো মোৰ সিগনেচাৰটো আহিব সুমন্ত বৰদলৈ মোৰ যোনে সাইন কৰে থাকে নাম অফিচাৰ জনে নামটো আহিব তেওঁ এপ্ৰুভ কৰিছে এইটো আহিব গোটেইখিনি বস্তু ইয়াত আহিব এতিয়া অফিচাৰ জনৰ কাম হ'ব যদি সেই লেটাৰখন সেকেন্ড পাৰসন এজনৰ সহি আছে ইয়াত বোলে আৰু এজনৰ সহি আছে তেওঁ মাত্ৰ ইয়াত একো নকৰে তেওঁ সেন্ড কৰিব তেওঁ ইয়াত এবাৰ তেওঁ ইয়াত কি সচৰাচৰ কি হয় ফাৰ্স্ট অফিচাৰৰ সিগনেচাৰ হৈ গল সেকেন্ড অফিচাৰ এজন আছে তেওঁ আকৌ ফাইলত নোটচিটত যাব এই এপটো ক্লিক কৰিব নোটচিটত যাব টেৰ এন্ডত যাক জুনে কৰে নেক্সট যোনজন পাৰসন হ'ব তেওঁ নোটচিটত তেওঁ গ্ৰীণ নোটত তেওঁ লিখিব যি লিখে যে আই হ্যাভ এপ্ৰুভড অৰ সাইন নাও ইউ নেক্সট পাৰসনৰ যি কাম হয় সো সেই পাৰসনলৈ নোটচিটত লিখি পেলে সেন্ড কৰি দিব সেম প্ৰসিডিউৰ সেন আগৰ নিচিনা তেওঁৰ একাউণ্টত পঠাব OTP আধাৰ আহিব OTP সাইন কৰি গুচি গল সেই পাৰসনজনে আকৌ এবাৰ খুলি চালে তেওঁৰ তাতে তেওঁৰ এন্ডত আকৌ সেই লেটাৰখন আহিল সেই ফাইলটো তেওঁৰ তাত যেনেকৈ আপোনাৰ তাত আহিছিল তেনেকৈ তেওঁৰ তাতো আহিব তেওঁ যেতিয়া খুলি চাব এবাৰ তেওঁ দেখা পাব তেওঁৰ তাত সাইন হৈ আহিছে তেওঁ কিন্তু এতিয়া আকৌ এডিট চেডিট একো কৰিব নোৱাৰিব তেওঁৰ এন্ডত সেই অপচনটো তেওঁ নাপায় তেওঁ কেৱল সাইনিং অপচনটোহে পাব তেওঁৰ তাতো সেই ই সাইন বুলি অপচনটো আকৌ এনেকৈ জিলিকি আহিব তেওঁ জাষ্ট এটা তেওঁৰ এন্ডত পঠালে চাব এখন লেটাৰ তেখেতৰ সহি আছে তেওঁ জাষ্ট আকৌ সেম এনেকৈ ই সাইন ক্লিক কৰিব উইথ OTP ক্লিক কৰিব এবাৰ তেওঁৰ জায়গাটো তেওঁ সিলেক্ট কৰিব চাব তেওঁ সহি কৰিব এইখিনি জায়গাত তেওঁ এনেকৈ আকৌ সাইনটো মাৰিব আকৌ সেই আধাৰ বেছ আহিব যি আহে নৰ্মেল বেছ আহিলে তেওঁ সাইনটো এবাৰ লেটাৰখনত আহি দিব সিম্পল প্ৰক্ৰিয়া তেওঁ সাইনটো এবাৰ যেতিয়া তেওঁ কৰিব তেওঁ সাইনটো তলত শো হ'ব এবাৰ ডিপেন্ড কৰিব তেওঁৰ এন্ডৰ পৰা তেওঁ ডিসপাস কৰিব না অফিচাৰ জনলৈ পঠাব আমাৰ সাজেশন হল মেইন অফিচাৰজনে লাষ্টত সহি কৰিব আচ্ছা ড্ৰাফটখনত নোটচিটত সহি কৰি সাপোজ সচৰাচৰ আমাৰ কামবোৰ কেনেকুৱা হয় একাউণ্ট অফিচাৰজনে সহি কৰে তলত অফিচাৰজনে ওপৰত সহি কৰে প্ৰথমে একাউণ্ট অফিচাৰজনে সহি কৰিব প্ৰথম এপ্ৰুভ কৰিলে ফাইলটো আপোনালোকে এপ্ৰুভ কৰিবলৈ একাউণ্ট অফিচাৰৰ তাত গ'ল ড্ৰাফটখনত একাউণ্ট অফিচাৰে সহি কৰে একাউণ্ট অফিচাৰৰ সহি হ'ল একাউণ্ট অফিচাৰে অফিচাৰজনলৈ পঠালে অফিচাৰজনে সহি কৰিলে নোটচিটত লিখিলে তেওঁৰ এন্ডৰ পৰা ডিসপাস কৰি দিলে আৰু যদি হেনেকুৱা কিবা কাৰণত বোলে ভুলবশতঃ এনেকৈ থাকি গ'ল বোলে প্ৰথমে বোলে অফিচাৰজনে সহি কৰি দিলে একাউণ্ট অফিচাৰজনৰ সহি কৰিব থাকি গ'ল পঠাই দিয়ক একাউণ্ট অফিচাৰৰ তাত কিন্তু একাউণ্ট অফিচাৰক ডিসপাস কৰিব নিদিব আকৌ অফিচাৰৰ একাউণ্টত ঘূৰাই পঠাব আহি গ'ল দুটা সাইন হৈ গ'ল আৰু ম্যাক্সিমাম আমাৰ এসি লেভেলৰ পৰা এসডিও লেভেললৈকে সচৰাচৰ এটাই সহি হয় সচৰাচৰ এজন ব্যক্তিৰে সহি হয় তো তেনে ক্ষেত্ৰত সহিটো হৈ যোৱাৰ পিছত এইবাৰ অফিচাৰজনৰ কাম কি হ'ব
তাৰ আগত মই এটা বস্তু কৰিছোঁ এই যে চিগনেচাৰটো মাৰিলে ইয়াত তেখেতৰ চিগনেচাৰটো ভেৰিফাই হ'লে কেনেকৈ চেক কৰিব ওপৰত চাওক চিগনেচাৰ ক্লিক কৰক নামটো আহি যাব কোনে চিগনেচাৰ কৰিছে দেখিছে ন ওপৰত নামটো আহিব কাৰ চিগনেচাৰ তাৰমানে এইটো আধাৰৰ চিগনেচাৰ এনেকৈ ডিটেইল আহিব ডিএসসি হ'লে ডিএসসি ডেছটো ইয়াত অট'মেটিক আহি যাব ঠিক আছে এতিয়া চিগনেচাৰ হৈ গ'ল মেমো নাম্বাৰ থাকে তলত কপি বিলাক থাকে তেতিয়াহ'লে সিগনেচাৰটো কি তলতো কৰিব লাগিব যদি এজন অফিচাৰে হয় তলৰ কপি কেইটাত এছডি লিখিব এছডি ওপৰৰ মেইন চিগনেচাৰ য'ত আছে এটা চাৰ্জ হৈ মাৰিব ঠিক আছে তলত যদি অফিচাৰজনৰ সহি থাকে একে অফিচাৰ এজনে যদি পাৰ্সন হয় তলত এছডি মাৰিব আমি কপি দিলেও এছডি লিখিব তলত এছডি লিখিব মেইন চিগনেচাৰ ওপৰতে আছে সো এতিয়া সেকেন্ড অফিচাৰ জনে ইস্যুখিনি তেওঁ সাইনটো ওপৰত আছে সো এতিয়া এইখিনি গুটেখিনি হ'ল এবাৰ আমি ইনিশিয়েট ডেছপাছ যেটো আগতে আপোনালোকে ডেছপাছ কৰিছিল সেম প্ৰসিডিউৰ মাত্ৰ কথা হ'ল আগতে ডেছপাছখিনি আমি ডিলিং এছিষ্টেণ্টৰ থ্ৰুদি কৰাইছিলোঁ এতিয়া কিন্তু আমি এইটো ষ্ট্ৰিক্টলি মেণ্ডেটৰী কৰি দিছোঁ ডেছপাছ অকল অফিচাৰৰ একাউণ্টৰ পৰা হ'ব আজিৰ পৰা আপোনালোকে কোনো ডেছপাছ ডিলিং এছিষ্টেণ্টৰ একাউণ্টৰ পৰা নকৰিব দি ডেছপাছ কৰিব অফিচাৰৰ একাউণ্টৰ পৰা কৰিব সো আমি ইনিশিয়েট ডেছপাছ ক্লিক কৰিম one draft dispatch no further sign can be done অর্থাৎ আমি যেহেতু মাল্টিপল সাইন একসেপ্ট কৰি দিছিলো এক্টিভ কৰি দিছিলো যদি আমি ইনিশিয়েট ডিসপাস কৰি দিও আৰু তাত আৰু নেক্সট কোনো অফিচাৰে সাইন কৰিব নোৱাৰে সো ক্লিয়াৰ কৰিব কোনবা অফিচাৰ যদি আছে ইয়াত সই কৰা দুজন তিনজন ব্যক্তি থাকিব পাৰে সকলোৰে সিগনেচাৰ যাতে হৈছে সিগনেচাৰ হৈ গৈছে অল ক্লিয়াৰ ডিসপাস ক্লিক কৰক ইনিশিয়েট ডিসপাস ইয়েস কৰক সেম প্ৰসিডিউৰ আগতে ডিসপাস যেনেকৈ কৰিছিল আপোনাৰ তাতে এড ৰেচিপিয়েন্ট এড আহি গ'ল সব এড ৰেচিপিয়েন্ট লেফট হ্যান্ড সাইডত আপোনাৰ ৰাইট হ্যান্ড সাইডে আহি গ'ল এড ৰেচিপিয়েন্টত আপুনি ক্লিক কৰক যালৈ পঠাব তাৰ নামবোৰ আপুনি ইয়াত লিখি যাওক ইয়াত কেৱল ইনচাইড অফিস লিখিব যালৈ পঠাব তেওঁৰ নামবোৰ আপুনি সাৰ্চ কৰি যাওক সে ফৰ এক্সাম্পল মই মোৰ ব্ৰাঞ্চত মই পঠালো বুলে সেক্ৰেটাৰী ছাৰলৈ সো মই ইয়াত সেক্ৰেটাৰী ছাৰৰ নাম লিখিলো জাস্ট মই এইটো ডেমো ভাৰ্সন মই এনে জাস্ট আপোনালোকক দেখাই আছো সেমা হেমন্তৰ লৈ এজনক দিলো সাপোজ ধৰি লওক মই এসি লৈ পঠালো তো মই এড কৰিলো এবাৰ বলে মই কপিটো কেটা কপি পঠাব লাগে কপি বলে মই লিখিলো আৰু কোনবা এজন এসডি লৈ পঠালো তো মই এসডি ৰ নামটো ক্লিক কৰিলো সো এইখিনি বস্তু আপোনালোকে আগতে কৰিছো যেটো ডিসকাস কৰি আছে এতিয়া হলে এই ডিসকাস কাম কিনে অফিচাৰজনৰ একাউণ্টৰ পৰা কৰিব সো এনেকে জাগা পঠাবলে নামবোৰ যা সাউস ইয়াত সাতখনত আনি লওক এটো ক্লোজ কৰি দিয়ক গুটে নামখিনি ইয়াত আহি যাব এবাৰ আপোনাৰ মাত্ৰ সেন্ড উইদাউট ডিসপাস আগৰ পৰা আমি কৈ আছিলো সেন্ড ডিসপাস উইদাউট ফলো সেন্ড ডিসপাস উইদাউট ফলো এটো ক্লিক কৰিব আপোনাৰ হে পাৰ্টিকুলাৰ লেটাৰখন ইচিআই নম্বৰ থকা অকল লেটাৰখন হে পাৰ্সন কেজনৰ তালৈ গুচি গ'ল ইস্যু চাওক ইয়াত ইস্যু বুলি আহিব অকল লেটাৰ মানে অ্যাটাচমেন্ট উইথ অ্যাটাচমেন্ট অফিচাৰজনৰ যদি আমি অ্যাটাচ কৰিছো গোটেইখিনি বস্তু নেক্সট পাৰ্সনৰ একাউণ্ট ই অফিস একাউণ্টলৈ গুচি গ'ল এইখিনিয়ে হ'ল ইলেক্ট্ৰনিক ফাইলত কাম কৰাৰ প্ৰক্ৰিয়াটো কিন্তু এটা কথা হ'ল অফিচাৰৰ একাউণ্টত কিন্তু ফাইলটো এবাৰ যেতিয়া ডিসপাস হৈ যাব এটো পেন্ডিং কৰি নাথাকিব অফিচাৰজনে এবাৰ কি কৰিব সেই পাৰ্টিকুলাৰ ফাইলটো যেহেতু তেওঁ ইস্যু কৰি দিলে ইস্যু নম্বৰটো আপুনি নোট কৰি ৰাখিলে যে এইটো ইচিআই নম্বৰ এইটো ইচিআই নম্বৰ যদি আমি ক্লিক কৰো সেই লেটাৰখন আমি আকৌ দেখাই পাম আমি যে ইস্যু আৰু ইয়াত দেখাই দিব ডিসপাস ষ্টেটাস অফ ডিসপাস আমরা আপুনি ডিসপাস কৰি দিলে ডিসপাস হৈ গ'ল কিন্তু ফাইলটো এতিয়া আপোনাৰ একাউণ্টত আছে লেটাৰখনে আপুনি পঠাই দিলে সাইন টাইম কৰি ফাইলটো আপোনাৰ একাউণ্টত আপুনি কোনো দিন নাৰাখিব ফাইলত কাম হৈ গ'ল ডিসপাস হৈ গ'ল অফিচাৰজনৰ কাম হ'ব ফাইলটো ক্লিক কৰিব সেন্ড কৰিব ফাইলটো কালৈ সেন্ড কৰিব সৰি ইয়াত দেখিছে চাওক ফাইল ব্ল্যাঙ্ক নোট কৰি আপুনি ইস্যু কৰাৰ পিছত কোনো ব্ল্যাঙ্ক নোটত সেন্ড নকৰিব আপুনি কৰিব পাৰে নকৰিব আপুনি ফাইলটো খুলক তাত আপুনি ৰিমাৰ্কছত লিখক এতিয়া নোট চিটত যাওক এইবাৰ আপুনি ইয়াত কি লিখিব draft SIGN sign approved and dispatch ইয়াত dispatch দিব না ইয়াত আপুনি লিখিব ECI নম্বৰ ECI I oblique
44509 মোৰ ইচিআই নম্বৰ আছে সেইটো 2022 এইটো এইকাৰণে লিখিবা আগতে আমি ইস্যু কৰা পাৰ্সনজনে ডাইৰেক্ট নোট ডাউন কৰিছিল এইটো নম্বৰত আমি চিঠিখন ইস্যু কৰিছো পিয়ন বুকত সহি কৰি দিছিল আপোনাক যে আমাৰ ইস্যু হৈ গ'ল পিয়নে লৈ যায় ৰিসিভ কৰি পিয়ন বুকটো আপোনাক জমা দিয়ে আপোনাৰ তাত এটা নম্বৰ থাকে এতিয়া আপুনি নম্বৰটো ক'ত বিচাৰি পাব সো যোনজন পাৰ্সনে ডিসপাস কৰিব যোনজন অফিচাৰে ডিসপাস কৰিব তেওঁ নোটত সেই ডিসপাস নম্বৰটো ইয়াত লিখি দিব ইচিআই নম্বৰটো লিখি দিব তেতিয়াহলে নেক্সট ভৱিষ্যতে আপোনালোকে গম পাব যে এই পাৰ্টিকুলাৰ সাবজেক্টটো মই অমুক নম্বৰ ডিসপাস নম্বৰ দি ইস্যু কৰি দিছো এই নোটটো লিখিব ফাইলটো সেন্ড কৰি দিও ব্ৰাঞ্চলৈ সেন্ড টু ব্ৰাঞ্চ ফাইলটো আপোনাৰ একাউণ্টত নাথাকিব আপোনাৰ কাম শেষ আপুনি ফাইলটো সেন্ড কৰা আকৌ ইয়াত আপোনাৰ সাইন আহিব আধাৰ বেস ওটিপি আহিব আপুনি জালৈ পঠাব তেওঁৰ নামটো আহিব আপুনি তেওঁৰ নামটো লিখিব ইয়াত আপোনাৰ হে আগৰ নিচিনাকে সিস্টেম ওটিপি আহিব সিগনেচাৰ কৰিব যিখিনি আপোনালোকে কৰি আহিলে সেম প্ৰক্ৰিয়া সো এই বস্তুখিনি হল এইখিনি বুজি পাইছে নিশ্চয় আপোনালোকে তো স্যাৰ এইখিনি বুজি পাইছে আপোনালোকে সো এইখিনি বস্তু এটা আমাৰ লগত আজি এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ লগত আছিল ধুবুৰী সাৰ্কুলৰ এসি স্যাৰ নিপেন্দ্ৰ মোহন দাস স্যাৰ আৰু তেওঁৰ লগত আছিল আমাৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ ইমদাদ হুছেইন তেখেত প্ৰেক্টিক্যালি আমাৰ সন্মুখত বহি ট্ৰেইনিংটো লৈছে সো আশা কৰো আপোনালোকে এই গোটেই কথাখিনি আয়ত্ত কৰিব পাৰিছে সো এতিয়া ইয়াত যদি আপোনালোকৰ কিবা কনফিউজন থাকে ডেফিনেটলি আপোনালোকে মোক ডাইৰেক্ট কন্টাক্ট কৰিব আমাৰ ই অফিস টিম আছে চিফ ইঞ্জিনিয়াৰ অফিসত তাতে কন্টাক্ট কৰিব আমাৰ সেক্ৰেটাৰিয়েটটো আমাৰ ই অফিসৰ টিম আছে তেওঁলোকক যোগাযোগ কৰিলে আপোনালোকক সহায় সহযোগ কৰিব সো কিবা অসুবিধা হৈছে বাৰে বাৰে ৰিপিটলি এই ভিডিঅ'টো চাওক মই ভাবো এইটো ভিডিঅ' আপোনালোকক বহুতখিনি সহায় কৰিব আমি এই গোটেই প্ৰক্ৰিয়াটো আমি যেতিয়া কমপ্লিট কৰিলো এই গোটেই প্ৰক্ৰিয়াটো কমপ্লিট কৰাৰ যিখিনি প্ৰক্ৰিয়া আপোনালোকক দেখালো এইখিনি আপোনালোকক যিখিনি গোটেইখিনি আপোনালোকক সহায় কৰিব বুলি আমি আশা কৰিলো সো এতিয়া আমি আপোনালোকৰ পৰা আপোনালোকক অনুৰোধ জনাম যে আজিৰ পৰা আপোনালোকে কোনো ফাইলত মেনুৱেলি কাম নকৰিব ইলেক্ট্ৰনিক ফাইল কনভাৰ্ট কৰক যিমান আপোনালোকৰ ফাইল আছে গোটেই ফাইলবোৰ আপোনালোকে মেনুৱেলি কনভাৰ্ট কৰক মেনুৱেলি কনভাৰ্ট কৰাৰ পিছত আপোনালোকে মেনুৱেলি আপোনালোকে গোটেই ফাইলবোৰ আপোনালোকে ইলেক্ট্ৰনিকলি কনভাৰ্ট কৰক ইলেক্ট্ৰনিকলি কনভাৰ্ট কৰাৰ পিছত গোটেই ফাইলবোৰ আপোনালোকে যিটো প্ৰচিডিউৰ আপোনালোকক আমি দেখালো সেই প্ৰক্ৰিয়া মতে আপোনালোকে আপোনালোকৰ অফিচৰ কামবোৰ আৰম্ভ কৰক সো আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৱে আপোনালোকক কামত দিব তো এইখিনিকে কয় আজিৰ এই ট্ৰেইনিং ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ